ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত দশম শ্ৰেণীৰ বিজ্ঞানৰ জীৱন প্ৰক্ৰিয়া পাৰ্ট 2 আলোচনা কৰিম। কোনো এটা জীৱ জীৱিত নে মৃত আমি কেনেদৰে নিৰ্ধাৰণ কৰোঁ? আমি জীৱটোক পৰ্যবেক্ষণ কৰোঁ যে জীৱটোত বৃদ্ধি বা বিকাশ চলি আছে নে নাই, জীৱটোৰ চলন দেখুৱাইছে নে নাই, শ্বাস প্ৰশ্বাস চলি আছে নে নাই, পৰিপুষ্টি দেখুৱাইছে নে নাই, ৰেচন কাৰ্য সম্পন্ন হৈছে নে নাই, বা জীৱটোৱে প্ৰজনন প্ৰক্ৰিয়া দেখুৱাইছে নে নাই। এইবোৰৰ ওপৰত ভিত্তি কৰি আমি জীৱ এটাক জীৱিত বা মৃত বুলি নিৰ্ধাৰণ কৰোঁ। যদি এই প্ৰক্ৰিয়াবোৰ চলি থাকে তেতিয়াহ'লে আমি জীৱটোক জীৱিত বুলি কওঁ, আৰু যদি এই প্ৰক্ৰিয়াবোৰ নচলে তেতিয়াহ'লে আমি জীৱটোক মৃত বুলি কওঁ। গতিকে জীৱন প্ৰক্ৰিয়া কি? জীৱ এটা জীয়াই থাকিবলৈ যিবোৰ প্ৰক্ৰিয়া জীৱদেহত চলি থাকে সেই প্ৰক্ৰিয়াবোৰক জীৱন প্ৰক্ৰিয়া বোলে। জীৱন প্ৰক্ৰিয়াসমূহ হ'ল পৰিপুষ্টি, শ্বসন, পৰিবহন, ৰেচন আদি। পৰিপুষ্টি কি? জীৱ এটাই যি প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰি শৰীৰৰ শক্তি উৎপন্ন, শৰীৰৰ বৃদ্ধি, বিকাশ আদিৰ বাবে খাদ্যবস্তুটোক ব্যৱহাৰ কৰে তাকে পৰিপুষ্টি বোলে। পৰিপুষ্টিক প্ৰধানকৈ দুটা ভাগত ভগোৱা হৈছে: স্বপক্ষীয় পৰিপুষ্টি আৰু পৰপক্ষীয় পৰিপুষ্টি। স্বপক্ষী পৰিপুষ্টি কি? যি প্ৰকাৰ পুষ্টিত জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে তেনে পৰিপুষ্টিক স্বপক্ষী পৰিপুষ্টি বোলে। যেনে সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়াই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। সেউজীয়া উদ্ভিদে যি প্ৰক্ৰিয়াৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে তাক সালোকসংশ্লেষণ বোলে। গতিকে সালোকসংশ্লেষণ কি? সালোকসংশ্লেষণ যি প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে কাৰ্বন ডাই অক্সাইড, পানী, সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিতৰ সহায়ত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে তাক সালোকসংশ্লেষণ বোলে। সালোকসংশ্লেষণত প্ৰয়োজন হোৱা উপাদানবোৰ হ'ল কাৰ্বন ডাই অক্সাইড, পানী, সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিত। কাৰ্বন ডাই অক্সাইড উদ্ভিদে বায়ুৰ পৰা গ্ৰহণ কৰে, পানী শিপাই মাটিৰ পৰা শুহি লয় আৰু সূৰ্যৰ পৰা সূৰ্যৰ পোহৰ লাভ কৰে। পত্ৰহৰিত হ'ল সেউজীয়া বৰণৰ পদাৰ্থ। পত্ৰহৰিত গছৰ পাতৰ হৰিত কণাত থাকে। পত্ৰহৰিতে সূৰ্যৰ পোহৰ শক্তি শোষণ কৰি সালোকসংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হোৱাত সহায় কৰে। সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কি কি উপপ্ৰক্ৰিয়া সংঘটিত হয়? 1 নম্বৰ, পত্ৰহৰিতৰ দ্বাৰা সূৰ্যৰ পোহৰ শোষণ, পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ, পানীৰ অণুৰ বিয়োজন ঘটাই হাইড্ৰজেন আৰু অক্সিজেন উৎপন্ন, কাৰ্বন ডাই অক্সাইড হাইড্ৰজেনৰ লগত যুক্ত হৈ গ্লুকোজ উৎপন্ন। এই উপপ্ৰক্ৰিয়াসমূহ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত সংঘটিত হয়। সালোকসংশ্লেষণ প্ৰক্ৰিয়াত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণটো হ'ল 6CO2 + 12H2O এৰ' C6H12O6 + 6H2O + 6O2, অৰ্থাৎ 6টা কাৰ্বন ডাই অক্সাইডৰ অণু আৰু 12টা অণুৰ পানীৰ মাজত বিক্ৰিয়া ঘটি এটা গ্লুকোজৰ অণু, 6টা পানীৰ অণু আৰু 6টা অক্সিজেন অণু উৎপন্ন হয়। পত্ৰহৰিত কি? পত্ৰহৰিত হ'ল উদ্ভিদৰ পাতৰ কোষৰ হৰিত কণাত থকা কিছুমান সেউজীয়া বৰণৰ পদাৰ্থ যাক পত্ৰহৰিত বোলে। পত্ৰহৰিতে উদ্ভিদৰ পাত সেউজীয়া কৰি ৰাখে। পত্ৰহৰিতে সূৰ্যৰ পোহৰ শোষণ কৰি সালোকসংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হোৱাত সহায় কৰে। এতিয়া আমি জানো আহা সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে পত্ৰহৰিত কিমান প্ৰয়োজন, বা সালোকসংশ্লেষণ পত্ৰহৰিতৰ অবিহনে হ'ব পাৰে নে নোৱাৰে। এই পৰীক্ষাৰ কাৰণে এটা 12 বৰণীয়া গছ থকা এটা টাব লোৱা হ'ল। সেই টাবটো 3 দিনৰ বাবে আন্ধাৰ ৰুমত থৈ দিয়া হ'ল। 3 দিন পাছত এই টাবটো সূৰ্যৰ পোহৰত 2 ঘণ্টাৰ বাবে থৈ দিয়া হ'ল। তাৰ পাছত গছজোপাৰ পৰা পাত এখিলা ছিঙি আনি বহী এটাত থৈ পাতটোৰ আউটলাইন আঁকি পাতখিলাত য'ত য'ত সেউজীয়া অংশ আছে বহীত অঁকা পাতখিলাত সেই সেউজীয়া অংশবোৰ চিনাক্তকৰণ কৰা হ'ল। ইয়াৰ পাছত পাতখিলা এটা পাত্ৰত পানী লৈ পাতখিলা অলপ সময়ৰ বাবে উতলিবলৈ দিয়া হ'ল। অলপ সময় উতলাৰ পাছত সেই পাতখিলা উলিয়াই আনি এলকহল থকা পাত্ৰটোত সুমুৱাই দি সেই এলকহল থকা পাত্ৰটো পানী থকা পাত্ৰটোত দি অলপ সময় উতলিবলৈ দিয়া হ'ল। অলপ সময় উতলাৰ পাছত পাতটোত থকা আটাইবোৰ পত্ৰহৰিত এলকহললৈ ওলাই আহে আৰু পাতটো শ্বেতবৰণৰ হৈ পৰিছে। এতিয়া পাতখিলা উলিয়াই আনি ঠাণ্ডা পানীৰে ধুই লোৱা হ'ল। ইয়াৰ পাছত পাতখিলাত আয়ডিন দ্ৰব্য দিয়া হ'ল।
আয়োডিন দ্ৰৱ দি অলপ সময় থকাৰ পাছত পাতখিলাত য'ত য'ত সেউজীয়া অংশ আছিলে সেই অংশবোৰহে নীলা বৰণৰ হৈ পৰিছে। যিহেতু আয়োডিনে শ্বেতসাৰৰ বৰণ নীলা কৰে, এতেকে নীলা হোৱা অংশত শ্বেতসাৰ আছে। এই পৰীক্ষাৰ পৰা এইটো প্ৰমাণিত হয় যে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে পত্ৰহৰিত আৱশ্যক। পাতৰ যি অংশত পত্ৰহৰিত থাকে কেৱল সেই অংশতহে সূৰ্যৰ পোহৰৰ উপস্থিতিত সালোকসংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হয় আৰু শ্বেতসাৰ উৎপন্ন হয়। এতিয়া আমি আন এটা পৰীক্ষা কৰোঁ। এই পৰীক্ষাত আমি পৰীক্ষা কৰিম যে কাৰ্বন ডাই অক্সাইড সালোকসংশ্লেষণৰ বাবে প্ৰয়োজন হয় নে নহয়, বা কাৰ্বন ডাই অক্সাইড অবিহনে উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত কৰিব পাৰে নে নোৱাৰে। আমি পৰীক্ষাটো আৰম্ভ কৰোঁ। টাবত থকা একেজোখৰ দুজোপা গছ লোৱা হ'ল। গছ দুজোপা 3 দিনৰ বাবে আন্ধাৰ ৰুমত থৈ দিয়া হ'ল। 3 দিন পাছত এই গছজোপা উলিয়াই আনি A আৰু B নামেৰে চিনাক্তকৰণ কৰা হ'ল আৰু গছ দুজোপা গ্লাছৰ ওপৰত ৰখা হ'ল। এতিয়া এই গছজোপাৰ ওচৰত এটা প্লেটত পটাছিয়াম হাইড্ৰক্সাইড ৰখা হ'ল। ইয়াৰ পাছত দুটা বেলজাৰ দি গছ দুজোপাক পৃথকে পৃথকে ঢাকি গ্লাছ আৰু বেলজোপাৰ সংলগ্ন অংশ ভেচলিনেৰে বন্ধ কৰি দিয়া হ'ল, যাতে ভিতৰৰ পৰা বায়ু বাহিৰলৈ ওলাব নোৱাৰে আৰু বাহিৰৰ পৰা বায়ু ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। ইয়াৰ পাছত এই দুয়োজোপা গছ এনেদৰে ৰ'দত 2 ঘণ্টাৰ বাবে থৈ দিয়া হ'ল। এতিয়া A আৰু B দুয়োজোপা উদ্ভিদৰ পৰা দুখিলা পাত ছিঙি আনি আয়োডিন টেষ্ট কৰা হ'ল। আয়োডিন টেষ্টৰ পৰা দেখা গ'ল যে A গছৰ পাতৰ বৰণৰ কোনো পৰিৱৰ্তন হোৱা নাই, কিন্তু B গছৰ পাতৰ বৰণ নীলা হৈ পৰিছে। ইয়াৰ অৰ্থ এই যে B গছৰ পাতত শ্বেতসাৰ আছে আৰু A গছৰ পাতত শ্বেতসাৰ নাই। ইয়াৰ কাৰণ হ'ল A গছৰ পাতত সালোকসংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হোৱা নাই, আনহাতে B গছৰ পাতত সালোকসংশ্লেষণ সংঘটিত হৈছে। এতিয়া প্ৰশ্ন হ'ল A গছৰ পাতত কিয় সালোকসংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হোৱা নাই? কাৰণ A গছৰ ওচৰত পটাছিয়াম হাইড্ৰক্সাইড ৰখা হৈছিলে। সেই পটাছিয়াম হাইড্ৰক্সাইডে বেলজাৰৰ ভিতৰত থকা আটাইবোৰ কাৰ্বন ডাই অক্সাইড শোষণ কৰি পেলাইছিল, যাৰ ফলত উদ্ভিদে সালোকসংশ্লেষণৰ বাবে প্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড নাপালে, যাৰ কাৰণে সালোকসংশ্লেষণ প্ৰক্ৰিয়া নঘটিল আৰু শ্বেতসাৰ প্ৰস্তুত নহ'ল। সিদ্ধান্ত: ইয়াৰ পৰা এইটো প্ৰমাণ হয় যে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ কাৰণে কাৰ্বন ডাই অক্সাইড আৱশ্যক। কাৰ্বন ডাই অক্সাইড অবিহনে সালোকসংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হ'ব নোৱাৰে। গছৰ পাতৰ পত্ৰৰন্ধ্ৰ খোলা আৰু বন্ধ হোৱা প্ৰক্ৰিয়াটো কেনেদৰে সংঘটিত হয়? পত্ৰৰন্ধ্ৰ হ'ল গছৰ পাতৰ পৃষ্ঠৰ তলৰ ফালে থকা সৰু সৰু ছিদ্ৰ, যাক পত্ৰৰন্ধ্ৰ বোলে। এই পত্ৰৰন্ধ্ৰবোৰ দুটা ৰক্ষী কোষেৰে আগুৰি থাকে। এই ৰক্ষী কোষ দুটাই পত্ৰৰন্ধ্ৰ খোলা আৰু বন্ধ হোৱা প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে। দিনৰ ভাগত যেতিয়া উদ্ভিদৰ শৰীৰত যথেষ্ট পৰিমাণৰ পানী থাকে আৰু সূৰ্যৰ পোহৰ পৰে, তেতিয়া এই ৰক্ষী কোষবোৰলৈ পানী প্ৰৱেশ কৰে। পানী প্ৰৱেশ কৰাৰ ফলত ৰক্ষী কোষ দুটা ফুলি উঠে, যাৰ ফলত পত্ৰৰন্ধ্ৰ ছিদ্ৰ মুকলি হয়। পত্ৰৰন্ধ্ৰ বন্ধ: ৰাতিৰ ভাগত বা উদ্ভিদৰ পানীৰ অভাৱ হ'লে এই ৰক্ষী কোষ দুটাৰ পৰা পানী ওলাই আহি কাষৰ কোষবোৰত প্ৰৱেশ কৰে, যাৰ ফলত ৰক্ষী কোষ দুটাৰ সংকোচন ঘটে আৰু পত্ৰৰন্ধ্ৰ ছিদ্ৰ বন্ধ হৈ পৰে। এনেদৰেই পত্ৰৰন্ধ্ৰ খোলা আৰু বন্ধ হোৱা প্ৰক্ৰিয়াটো সংঘটিত হয়। পৰপক্ষী পৰিপুষ্টি বা হেটাৰট্ৰফিক নিউট্ৰিশ্যন: যি প্ৰকাৰ পৰিপুষ্টি জীৱই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, নিজে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে, তেনে পৰিপুষ্টিক পৰপক্ষীয় পৰিপুষ্টি বোলে। যেনে মানুহৰ পৰিপুষ্টি গৰু, ছাগলী, ভেকুলী, সাপ, কীট পতংগ, পঁইতাচোৰা, ওকণি আদিৰ পৰিপুষ্টি হৈছে পৰপক্ষীয় পৰিপুষ্টি। পৰপক্ষীয় পৰিপুষ্টি কেইটামান ভাগত ভাগ কৰা হৈছে, যেনে হলজৈৱিক পৰিপুষ্টি, পৰজীৱী পৰিপুষ্টি, পেৰাচাইটিক নিউট্ৰিশ্যন, সহজীৱী পৰিপুষ্টি, চিম্বায়টিক নিউট্ৰিশ্যন, মৃতভোজী পৰিপুষ্টি, চেপ্ৰফাইটিক নিউট্ৰিশ্যন। হলজৈৱিক পৰিপুষ্টি: এই প্ৰকাৰ পুষ্টিত জীৱবোৰে গোটা খাদ্য গ্ৰহণ কৰে, হজম কৰে আৰু তাৰ পিছত হজম হোৱা খাদ্য শৰীৰত শোষণ হয়, যেনে মানুহ, গৰু, ছাগলী, ভেকুলী, সাপ, বেং, কীট পতংগ, চৰাই চিৰিকটি আদি। মানুহকে ধৰি গৰু, ছাগলী আদিয়ে কি কৰে? গোটা খাদ্যবস্তু গ্ৰহণ কৰে। তাৰ পিছত পাকস্থলীত বা পাচন তন্ত্ৰত খাদ্যবস্তুৰ পাচন ঘটে
আৰু পাচন হোৱা খাদ্যহে শৰীৰত শোষণ হয়। পৰজীৱী পৰিপুষ্টি, পেৰাচাইটিক নিউট্ৰিশ্যন। পৰজীৱী পৰিপুষ্টি কি? পৰজীৱী পৰিপুষ্টি এই প্ৰকাৰ পৰিপুষ্টিত এটা জীৱই আন জীৱদেহত বাস কৰি বা তাৰ ভিতৰত বাস কৰি তাৰ পৰাই পুষ্টিকাৰক পদাৰ্থবোৰ শোষণ কৰি জীয়াই থাকে। যেনে আকাশীলতা, তোমালোকে দেখিছা যে আকাশীলতা কিছুমান গছত হয়নে? সেই গছৰ পৰাই আকাশীলতাই কি কৰে? পুষ্টিকাৰক পদাৰ্থবোৰ শোষণ কৰি জীয়াই থাকে। আকাশীলতাৰ কাণ্ড, ডাল, পাত, শিপা নাই, সি আন উদ্ভিদৰ ওপৰত বাস কৰি তাৰ পৰাই পুষ্টিকাৰক পদাৰ্থবোৰ শোষণ কৰি জীয়াই থাকে। ফিতাপেলু কিছুমান জীৱৰ অন্তৰত থাকে আৰু তাৰ পৰাই পুষ্টিকাৰক পদাৰ্থবোৰ শোষণ কৰি জীয়াই থাকে। ঠিক তেনেদৰে কৃমি আমাৰ অন্তৰৰ পৰা আৰম্ভ কৰি কিছুমান জীৱৰ অন্তৰত থাকে। ওকণি কিছুমান মানুহৰ মূৰত আৰু আন জীৱ জন্তুৰ দেহতো ওকণি থাকে। সেই ওকণিবোৰে সেই জীৱটোৰ পৰা তেজ শোষণ কৰি জীয়াই থাকে। ঠিক তেনেদৰে চিকৰাও আন জীৱদেহত বাস কৰি তাৰ পৰাই তেজ শোষণ কৰি জীয়াই থাকে। সহজীৱী পৰিপুষ্টি, ইয়াত দুটা বেলেগ বেলেগ প্ৰজাতিৰ জীৱ একেলগে বাস কৰে আৰু এটা আনটোৰ দ্বাৰা উপকৃত হয়। যেনে ৰাইজবিয়াম নামৰ বেক্টেৰিয়াবিধে মাহজাতীয় গছৰ শিপাত থাকি টেমুনাৰ সৃষ্টি কৰে আৰু তাতে বায়ুমণ্ডলীয় নাইট্ৰজেন এমনিয়ালৈ ৰূপান্তৰ কৰি সঞ্চিত কৰি থয়। এই এমনিয়া মাহজাতীয় উদ্ভিদৰ বাবে অতি প্ৰয়োজন। এনেদৰে মাহজাতীয় উদ্ভিদে ৰাইজবিয়ামক আশ্ৰয় দিয়ে আৰু ৰাইজবিয়ামে মাহজাতীয় উদ্ভিদক এমনিয়া যোগান ধৰে। মৃতভোজী পুষ্টি, চেপ্ৰফাইটিক নিউট্ৰিশ্যন। এই প্ৰকাৰ পুষ্টিত জীৱবোৰে মৃত আৰু পচি যোৱা জৈৱিক পদাৰ্থৰ পৰা আহাৰ গ্ৰহণ কৰে, যেনে ভেঁকুৰ, কাঠফুলা আদি। এই প্ৰকাৰ পৰিপুষ্টিত কি হয়? পচি যোৱা বা মৃত জীৱদেহত কিছুমান ভেঁকুৰ গজে আৰু সেই ভেঁকুৰবোৰে বা কাঠফুলাবোৰে তাৰ পৰাই পুষ্টিকাৰক পদাৰ্থবোৰ শোষণ কৰি জীয়াই থাকে। এই ভেঁকুৰ বা কাঠফুলাৰ শৰীৰত খাদ্যৰ পাচন নহয়, সিহঁতে প্ৰত্যক্ষভাৱে সেই পচি যোৱা বা মৰি যোৱা জীৱদেহৰ পৰা পুষ্টিকাৰক পদাৰ্থবোৰ শোষণ কৰি জীয়াই থাকে। এমিবাৰ পৰিপুষ্টি। এমিবা এবিধ এককোষী জীৱ। এটা কোষতেই প্ৰয়োজনীয় আটাইবোৰ জীৱন প্ৰক্ৰিয়া সংঘটিত হয়। এমিবা যেতিয়া খাদ্যবস্তুৰ ওচৰত আহে, এমিবাৰ পৰা কুটপদৰ সৃষ্টি হয় আৰু এই কুটপদ খাদ্যবস্তুক আগুৰি ধৰি খাদ্য ৰিক্তিকাৰ সৃষ্টি কৰে। খাদ্য ৰিক্তিকাৰ ভিতৰত এমিবাই পাচন উৎসেচক নিঃসৰণ কৰে। পাচন উৎসেচকে খাদ্যবস্তুৰ পাচন ঘটায় আৰু পাচন হোৱা খাদ্য এমিবাৰ কোষত শোষণ হয়। ইয়াৰ পাছত পাচন নোহোৱা খাদ্য ৰিক্তিকাৰ সৈতে এমিবাৰ প্ৰান্তীয় অংশলৈ আহে আৰু খাদ্য ৰিক্তিকা ফাটি সেই অপাচিত খাদ্যবস্তু এমিবাৰ শৰীৰৰ পৰা ওলাই যায়। এনেদৰেই এমিবাৰ ক্ষেত্ৰত পাচন প্ৰক্ৰিয়া সংঘটিত হয়। এমিবাৰ পৰিপুষ্টি। এমিবা যেতিয়া খাদ্যবস্তুৰ ওচৰলৈ আহে তেতিয়া কুটপদ সৃষ্টি কৰি খাদ্যবস্তুক আগুৰি ধৰে আৰু খাদ্য ৰিক্তিকা গঠন কৰে। এই খাদ্য ৰিক্তিকাৰ ভিতৰত খাদ্যবস্তুৰ পাচন হয়। এমিবাই খাদ্য ৰিক্তিকাৰ ভিতৰত উৎসেচক নিঃসৰণ কৰে, যিয়ে খাদ্যবস্তুৰ পাচন ঘটায়। পাচন হোৱা খাদ্য কোষত বিলীন হৈ পৰে, অৰ্থাৎ শোষিত হয়। অপাচিত খাদ্যসমূহ কোষৰ প্ৰান্তীয় অংশলৈ আহে আৰু তাৰ পিছত কোষৰ পৰা বাহিৰলৈ ওলাই যায়। মানুহৰ পৰিপুষ্টি পাচনতন্ত্ৰৰ দ্বাৰা সংঘটিত হয়। মানুহৰ পৰিপুষ্টিৰ বা পাচনতন্ত্ৰৰ প্ৰধান অংশসমূহ হ'ল মুখগহ্বৰ, গ্ৰাহকনলী, পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদন্ত্ৰ, মলাশয় আৰু মলদ্বাৰ। এইটো হৈছে আমাৰ মুখগহ্বৰ। মুখগহ্বৰত আমাৰ আছে দাঁত, জিভা আৰু লালতি গ্ৰন্থি। লালতি গ্ৰন্থিয়ে লালতি নিঃসৰণ কৰে। লালতিত এমাইলেজ নামৰ উৎসেচক থাকে আৰু এমাইলেজে খাদ্যৰ স্বৈতকাৰ অংশৰ পাচন ঘটায়। যেতিয়া আমি খাদ্যবস্তু গিলি দিওঁ, খাদ্যভাগ পেৰিষ্টেলচিছ গতিৰ সহায়ত গ্ৰাহকনলীয়েদি আগুৱাই আহি পাকস্থলীত প্ৰৱেশ কৰে। পাকস্থলীত প্ৰৱেশ কৰাৰ লগে লগে পাকস্থলীৰ পাক গ্ৰন্থিয়ে পাচক ৰস নিঃসৰণ কৰে। এইবোৰ হৈছে পাক গ্ৰন্থি। পাক গ্ৰন্থিয়ে নিঃসৰণ কৰা পাচক ৰসত থাকে হাইড্ৰক্লৰিক এচিড, পেপচিন আৰু শ্লেষ্মা। হাইড্ৰক্লৰিক এচিডে গোটেই খাদ্যবস্তুক আম্লিক কৰি তোলে আৰু খাদ্যবস্তুত থকা অণুজীৱসমূহ ধ্বংস কৰে। পেপচিনে খাদ্যৰ প্ৰটিন অংশৰ পাচন ঘটায়। শ্লেষ্মাই পাকস্থলীৰ অন্ত আৱৰণখনক হাইড্ৰক্লৰিক এচিডৰ পৰা সুৰক্ষা প্ৰদান কৰে। এইটো হৈছে পাকস্থলীৰ অন্ত আৱৰণ আৰু ইয়াত দেখিছা শ্লেষ্মা আছে আৰু শ্লেষ্মাই কি কৰে? পাকস্থলীৰ অন্ত আৱৰণখনক হাইড্ৰক্লৰিক এচিডৰ লগত প্ৰত্যক্ষভাৱে স্পৰ্শ হ'ব নিদিয়ে। হাইড্ৰক্লৰিক এচিড অতি তীব্ৰ এচিড।
যদি হাইড্ৰক্লৰিক এচিড আমাৰ ছালত পৰে তেতিয়াহ'লে আমাৰ ছাল পৰি যাব। গতিকে ইমান তীব্ৰ এচিডৰ পৰা শ্লেষ্মাই পাকস্থলীৰ অন্ত আৱৰণখনক সুৰক্ষা প্ৰদান কৰে। এইটো হৈছে যকৃত। যকৃত হ'ল আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। যকৃতে পিত্তৰস নিঃসৰণ কৰে আৰু সেই পিত্তৰস গ'ল্ড ব্লেডাৰত জমা হৈ থাকে। এইটো হৈছে গ'ল্ড ব্লেডাৰ। তোমালোক নিশ্চয় শুনিছা যে কিছুমান মানুহৰ গ'ল্ড ব্লেডাৰ অপাৰেশ্যন কৰা হয়। গ'ল্ড ব্লেডাৰ অপাৰেশ্যন কিয় কৰিবলগীয়া হয়? কাৰণ গ'ল্ড ব্লেডাৰত এই পিত্তৰস জমা হৈ টান হৈ পৰে, অৰ্থাৎ গোটা হৈ পৰে, যাৰ ফলত গ'ল্ড ব্লেডাৰত বিষৰ সৃষ্টি হয়। আৰু সেইবাবে কি কৰিবলগীয়া হয়? এই গ'ল্ড ব্লেডাৰ কাটি আঁতৰাই দিবলগীয়া হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোক মাছ কটা নিশ্চয় দেখিছা। মাছ কাটোতে মাছৰ পেটৰ পৰাও কি হয়? এই পিত্তস্থলী উলিয়াই আঁতৰাই দিবলগীয়া হয়। এই পিত্তস্থলীত যি পিত্ত থাকে সেই পিত্ত অতিশয় তিতা। যদি কেনেবাকৈ সেই পিত্তস্থলী ফাটি যায়, সেই পিত্তৰস মাছত পৰে, তেতিয়াহ'লে মাছটো তিতা হৈ পৰে। সেইকাৰণে মাছ কাটোতে সাৱধানেৰে সেই পিত্তস্থলীটো উলিয়াই আঁতৰ কৰি দিবলগীয়া হয়। এইটো হৈছে আমাৰ অগ্নাশয়, যাক ইংৰাজীত পেনক্ৰিয়াছ বুলি কোৱা হয়। অগ্নাশয় ৰস নিঃসৰণ কৰে। অগ্নাশয় ৰসত থাকে ট্ৰিপচিন আৰু লাইপেজ। ট্ৰিপচিনে প্ৰ'টিন অংশৰ পাচন ঘটায় আৰু লাইপেজে চৰ্বি অংশৰ পাচন ঘটায়। এইটো হৈছে আমাৰ ক্ষুদ্ৰান্ত। এই পিত্তৰস আৰু অগ্নাশয় নিঃসৰণ কৰা অগ্নাশয় ৰস ক্ষুদ্ৰান্তৰ যেতিয়া খাদ্যবস্তু প্ৰৱেশ কৰে, সেই খাদ্যবস্তুৰ লগত মিহলি হয়। পিত্তৰসত পিত্তলৱণ থাকে। পিত্তলৱণে চৰ্বিৰ ডাঙৰ ডাঙৰ কণাসমূহ ক্ষুদ্ৰ ক্ষুদ্ৰ কণালৈ ৰূপান্তৰ কৰে। আৰু এই চৰ্বিৰ ডাঙৰ ডাঙৰ কণাসমূহক ক্ষুদ্ৰ ক্ষুদ্ৰ অণুলৈ বা কণালৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটোক ইমালচিফিকেশ্যন বোলে। ক্ষুদ্ৰান্তৰ বেৰৰ ভিতৰত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ আঙুলি নিচিনা প্ৰবৰ্ধ থাকে। এইবোৰ হৈছে ক্ষুদ্ৰান্তৰ বেৰৰ ভিতৰত থকা আঙুলি নিচিনা প্ৰবৰ্ধ। এই প্ৰবৰ্ধবোৰত অসংখ্য ৰক্তকেশিকা থাকে, যাৰ মাজেৰে তেজ চলাচল কৰি থাকে। ভিলাইবোৰে ক্ষুদ্ৰান্তৰ বেৰত খাদ্য শোষণ হ'বৰ বাবে বৃহৎ পৃষ্ঠকালিৰ সৃষ্টি কৰে। এইটো হৈছে বৃহদন্ত্ৰ। ক্ষুদ্ৰান্তৰ পিছত অপাচিত খাদ্যবস্তু বৃহদন্তত প্ৰৱেশ কৰে। বৃহদন্তত থকা ভিলাইবোৰে অপাচিত খাদ্যবস্তুৰ পৰা অতিৰিক্ত পানী শোষণ কৰি তেজলৈ পঠিয়াই দিয়ে আৰু ৰৈ যোৱা অংশ মল হিচাপে মলাশয়ত জমা হয় আৰু মল দুৱাৰেদি সময়ে সময়ে আমাৰ শৰীৰৰ পৰা ওলাই যায়। আহা এতিয়া আমি জানো মানুহৰ শৰীৰত কেনেদৰে পৰিপুষ্টি সংঘটিত হয়। মানুহৰ পাচনতন্ত্ৰৰ প্ৰধান অংশসমূহ হ'ল মুখগহ্বৰ, গ্ৰাহকনলী, পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদন্ত্ৰ, মলাশয় আৰু মলদ্বাৰ। মানুহৰ পাচন প্ৰক্ৰিয়া মুখগহ্বৰৰ পৰা আৰম্ভ হয়। আমি খাদ্য মুখত গ্ৰহণ কৰাৰ পিছত দাঁতেৰে চোবাই গুৰি কৰোঁ। লালতি গ্ৰন্থিয়ে লালতি নিঃসৰণ কৰে আৰু জিভাই খাদ্যভাগ লালতিৰ লগত মিহলি হোৱাত সহায় কৰে। লালতিত থকা এমাইলেজ নামৰ উৎসেচকে খাদ্যৰ শ্বেতসাৰ অংশক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰে আৰু লালতিয়ে গোটেই খাদ্যবস্তুক বিজল আৰু পিছল কৰি তোলে। আৰু যেতিয়া আমি খাদ্যভাগ গিলি দিওঁ, খাদ্যভাগ গ্ৰাহকনলীয়েদি পেৰিষ্টেলচিছ গতিৰ সহায়ত আগুৱাই গৈ পাকস্থলীত প্ৰৱেশ কৰে। পাকস্থলীত প্ৰৱেশ কৰাৰ লগে লগে পাকস্থলীৰ পাক গ্ৰন্থিয়ে পাচক ৰস নিঃসৰণ কৰে, য'ত হাইড্ৰক্লৰিক এচিড, পেপচিন আৰু শ্লেষ্মা থাকে। হাইড্ৰক্লৰিক এচিডে খাদ্যবস্তুক আম্লিক কৰি তোলে আৰু তাত থকা অণুজীৱসমূহ ধ্বংস কৰে। পেপচিনে আম্লিক পৰিৱেশত সক্ৰিয় হৈ প্ৰ'টিন অংশৰ পাচন ঘটায়। আনহাতে শ্লেষ্মাই পাকস্থলীৰ অন্ত আৱৰণখনক এচিডৰ প্ৰভাৱৰ পৰা সুৰক্ষা প্ৰদান কৰে। ক্ষুদ্ৰান্ত ই পাচনতন্ত্ৰৰ আটাইতকৈ দীঘল অংশ, য'ত খাদ্যবস্তুৰ সম্পূৰ্ণৰূপে পাচন হয়। যেতিয়া খাদ্যবস্তু পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে, লগে লগে যকৃতে নিঃসৰণ কৰা পিত্তৰস আৰু অগ্নাশয়ে নিঃসৰণ কৰা অগ্নাশয় ৰস খাদ্যবস্তুৰ লগত মিহলি হয়। পিত্তৰসে খাদ্যবস্তুক ক্ষাৰকীয় কৰি তোলে। পিত্তৰসত থকা পিত্তলৱণে চৰ্বিৰ ডাঙৰ ডাঙৰ কণাসমূহক ক্ষুদ্ৰ ক্ষুদ্ৰ কণালৈ ৰূপান্তৰ কৰে। এই প্ৰক্ৰিয়াক ইমালচিফিকেশ্যন বোলে। অগ্নাশয় ৰসত থকা ট্ৰিপচিন উৎসেচকে প্ৰ'টিন অংশৰ পাচন ঘটায় আৰু লাইপেজে চৰ্বি অংশৰ পাচন ঘটায়। ইয়াৰ উপৰিও ক্ষুদ্ৰান্তৰ বেৰৰ পৰা আন্তৰিক ৰস নিঃসৰণ হয়, যি অৱশিষ্ট প্ৰ'টিন অংশক এমিনো এচিডলৈ, শৰ্কৰাসমূহক গ্লুকোজলৈ আৰু চৰ্বিসমূহক ফেটি এচিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ কৰে। এনেদৰে ক্ষুদ্ৰান্তত খাদ্যবস্তুৰ সম্পূৰ্ণৰূপে পাচন ঘটে। ভিলাই আৰু শোষণ। ক্ষুদ্ৰান্তৰ বেৰত ক্ষুদ্ৰ ক্ষুদ্ৰ আঙুলি সদৃশ প্ৰবৰ্ধ থাকে, যিবোৰক ভিলাই বোলে। ভিলাইবোৰে পাচন হোৱা খাদ্য শোষণ কৰি তেজলৈ পঠিয়াই দিয়ে। ভিলাইবোৰত অসংখ্য ৰক্তজালিকা থাকে, য'ত তেজ চলাচল কৰি থাকে। তেজে শোষিত খাদ্য শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই নিয়ে। ভিলাই পাচন হোৱা খাদ্য শোষণ হ'বলৈ বৃহৎ পৃষ্ঠকালিৰ যোগান ধৰে। বৃহদন্ত্ৰ আৰু বৰ্জন।
পাচন নোহোৱা খাদ্যভাগ বৃহদন্তত প্ৰৱেশ কৰে। ইয়াত থকা ভিলাইসমূহে অতিৰিক্ত পানী শোষণ কৰি তেজলৈ পঠিয়াই দিয়ে। ৰৈ যোৱা অংশ মল হিচাপে মলাশয়ত জমা হয় আৰু মল দুৱাৰেৰে শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়। এনেদৰেই আমাৰ শৰীৰত পাচন প্ৰক্ৰিয়া সংঘটিত হয়। ইয়াৰ পৰা তোমালোকৰ এটা প্ৰশ্ন আহে যে ক্ষুদ্ৰান্তত খাদ্যবস্তুৰ কেনেদৰে পাচন ঘটে। খাদ্যবস্তু যেতিয়া পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে তেতিয়া যকৃতৰ পৰা নিঃসৰণ হোৱা পিত্তৰস খাদ্যবস্তুৰ লগত মিহলি হৈ ক্ষাৰকীয় কৰি তোলে। পিত্তৰসত থকা পিত্ত লৱণে চৰ্বিৰ ডাঙৰ ডাঙৰ কণাসমূহক ক্ষুদ্ৰ ক্ষুদ্ৰ কণালৈ ৰূপান্তৰ কৰে। অগ্নাশয়ে নিঃসৰণ কৰা অগ্নাশয় ৰসত থকা ট্ৰিপচিনে প্ৰটিন অংশৰ পাচন ঘটায় আৰু লাইপেজে চৰ্বি অংশৰ পাচন ঘটায়। ইয়াৰ পিছত ক্ষুদ্ৰান্তৰ আন্তৰিক গ্ৰন্থিয়ে আন্তৰিক ৰস নিঃসৰণ কৰে। আন্তৰিক ৰসত থকা উৎসেচকে অৱশিষ্ট প্ৰটিন অংশক এমিনো এচিড লৈ শৰ্কৰাসমূহক সৰল চেনি লৈ আৰু চৰ্বিসমূহক ফেটি এচিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ কৰে। এনেদৰে ক্ষুদ্ৰান্তত খাদ্যবস্তুৰ সম্পূৰ্ণৰূপে পাচন ঘটে। ইয়াৰ পৰা তোমালোকৰ আন এটা প্ৰশ্ন আহে, পাচন হোৱা খাদ্য শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্ত কেনেদৰে গঠিত। ক্ষুদ্ৰান্তৰ বেৰত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ আঙুলিৰ নিচিনা প্ৰবৰ্ধ থাকে। এইবোৰক ভিলাই বুলি কোৱা হয়। ভিলাইবোৰত অসংখ্য ৰক্তজালিকা থাকে যিবোৰেদি তেজ চলাচল কৰি থাকে। ভিলাইবোৰে পাচন হোৱা খাদ্য শোষণ কৰি তেজলৈ পঠিয়াই দিয়ে আৰু তেজে পাচন হোৱা খাদ্য শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই নিয়ে। ভিলাইবোৰে পাচন হোৱা খাদ্য শোষণ হ'বলৈ বৃহৎ পৃষ্ঠকালিৰ যোগান ধৰে। আমি এতিয়া জানিলোঁ যে পাচনতন্ত্ৰৰ দ্বাৰা প্ৰটিনজাতীয় খাদ্যবস্তুবোৰ পাচন হৈ এমিনো এচিডলৈ ৰূপান্তৰ হয়। শৰ্কৰাসমূহ পাচন হোৱাৰ পাছত গ্লুক'জলৈ ৰূপান্তৰিত হয় আৰু চৰ্বিসমূহ পাচন হোৱাৰ পিছত ফেটি এচিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ হয়। এই গ্লুক'জ তেজে শৰীৰৰ বিভিন্ন কোষলৈ কঢ়িয়াই নিয়ে। কোষৰ ভিতৰত এই গ্লুক'জ অণু ভাঙি শক্তি উৎপন্ন হয় আৰু এই শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াক শ্বসন বোলে। গতিকে শ্বসন কি? কোষৰ ভিতৰত গ্লুক'জ অণু ভাঙি শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াক শ্বসন বোলে। শ্বসনক দুটা ভাগত ভগোৱা হৈছে, সবাত শ্বসন আৰু অবাত শ্বসন। সবাত শ্বসন কি? কোষৰ মাইটকণ্ড্ৰিয়াৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। এই প্ৰক্ৰিয়াক সবাত শ্বসন বোলে। সবাত শ্বসনত উৎপন্ন হোৱা শক্তিৰ পৰিমাণ বেছি। এতিয়া আমি জানো অবাত শ্বসন। অবাত শ্বসন কি? কোষৰ কোষপৰসত অক্সিজেনৰ অনুপস্থিতিত গ্লুক'জ অণু ভাঙি শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াক অবাত শ্বসন বোলে। অবাত শ্বসনত উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম। এতিয়া আমি জানো কি কি প্ৰথাৰে জীৱদেহত গ্লুক'জ জাৰিত হৈ বা গ্লুক'জ অণু ভাঙি শক্তি উৎপন্ন হয়। প্ৰথমে কোষপৰসত 6টা কাৰ্বনযুক্ত গ্লুক'জ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণু আৰু শক্তি উৎপন্ন হয়। ইয়াৰ পিছত অক্সিজেনৰ অনুপস্থিতিত অৰ্থাৎ অবাত শ্বসন ইষ্টৰ দৰে জীৱৰ কোষত পাইৰুভেট অণু ভাঙি ইথানল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয়। অক্সিজেনৰ অভাৱত আমাৰ পেশী কোষত যেতিয়া অক্সিজেনৰ অভাৱ হয়, যেনে অত্যাধিক পৰিশ্ৰম কৰাৰ ফলত বা অত্যাধিক ব্যায়াম কৰাৰ ফলত আমাৰ পেশী কোষত অক্সিজেনৰ অভাৱ হয়, তেতিয়া পাইৰুভেট অণু ভাঙি লেক্টিক এচিড আৰু শক্তি উৎপন্ন হয়। এই লেক্টিক এচিড উৎপন্ন হোৱাৰ ফলত আমাৰ মাংসপেশীত ক্ৰেম্প হয় বা শিৰামৰি ধৰে। অক্সিজেনৰ উপস্থিতিত অৰ্থাৎ সবাত শ্বসন মাইটকণ্ড্ৰিয়াৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু প্ৰচুৰ পৰিমাণৰ শক্তি উৎপন্ন হয়। গতিকে কি কি প্ৰথাৰে জীৱদেহত গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন হয়? প্ৰথম অৱস্থাত কোষৰ কোষপৰসত 6টা কাৰ্বনযুক্ত গ্লুক'জ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণু আৰু শক্তি উৎপন্ন হয়। ইয়াৰ পিছত তলত দিয়া 3টা প্ৰথাৰে পাইৰুভেট অণু ভাঙি শক্তি উৎপন্ন হয়। অক্সিজেনৰ অনুপস্থিতিত অবাত শ্বসন ইষ্টৰ দৰে জীৱত পাইৰুভেট অণু ভাঙি ইথানল আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। অক্সিজেনৰ অভাৱত আমাৰ পেশী কোষত যেতিয়া অক্সিজেনৰ অভাৱ হয়, যেনে অত্যাধিক পৰিশ্ৰম কৰাৰ ফলত বা অত্যাধিক ব্যায়াম কৰাৰ ফলত, তেতিয়া পাইৰুভেট অণু ভাঙি লেক্টিক এচিড আৰু শক্তি উৎপন্ন হয়। এই লেক্টিক এচিড উৎপন্ন হোৱাৰ ফলত আমাৰ পেশী কোষত শিৰামৰি ধৰে বা ক্ৰেম্প হয়। অক্সিজেনৰ উপস্থিতিত সবাত শ্বসন বহুকোষী জীৱৰ কোষৰ মাইটকণ্ড্ৰিয়াৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু প্ৰচুৰ পৰিমাণৰ শক্তি উৎপন্ন হয়। এই প্ৰক্ৰিয়াত উৎপন্ন হোৱা শক্তি এডিপি আৰু ফছফেট অণুৰ পৰা এটিপি উৎপন্ন হয়। অৰ্থাৎ এই শক্তি এটিপি অণুত সঞ্চিত হৈ থাকে আৰু যেতিয়াই শক্তিৰ প্ৰয়োজন হয় তেতিয়া এটিপি অণু ভাঙি শক্তি মুকলি হয়। এটিপিক কোষৰ শক্তিৰ মুদ্ৰা বোলা হয়। এটা এটিপি অণু ভাঙি উৎপন্ন হোৱা শক্তিৰ পৰিমাণ হ'ল 30.5 কিলোজুল পাৰ মোল।
দাঁত ক্ষয় বা দন্তক্ষয় কেনেদৰে আৰম্ভ হয়? এইটো হৈছে আমাৰ দাঁতৰ ছবি আৰু এই বগা ৰঙৰ যি অংশ দেখিবলৈ পাইছা এইটো হৈছে এনামেল আৰু এনামেলেই হৈছে আমাৰ শৰীৰৰ আটাইতকৈ টান অংশ। এই এনামেলৰ পিছতে আছে দাঁতৰ ডেণ্টাইন। এই এনামেল আৰু ডেণ্টাইন এচিডৰ দ্বাৰা আক্ৰান্ত হৈ আমাৰ দন্তক্ষয় হয়। এতিয়া দাঁতৰ গুৰিত অম্ল বা এচিড কেনেকৈ উৎপন্ন হয়? দাঁতত লাগি থকা চেনিৰ ওপৰত বেক্টেৰিয়াই ক্ৰিয়া কৰি এচিড উৎপন্ন কৰে আৰু এই এচিডে আমাৰ দাঁতৰ এনামেল আৰু ডেণ্টাইনৰ ক্ষয় ঘটায়। দাঁতৰ তাঁতৰি কিহেৰে গঠিত বা কেনেকৈ সৃষ্টি হয়? বেক্টেৰিয়াৰ কোষবোৰ আৰু দাঁতত লাগি থকা খাদ্যৰ কণাবোৰ একলগ হৈ দাঁতৰ গুৰিত তাঁতৰি বান্ধে। বেক্টেৰিয়াবোৰ যেতিয়া মৰি যায় তাৰ কোষবোৰ আৰু দাঁতত লাগি থকা খাদ্যবস্তুৰ লগত বিক্ৰিয়া ঘটি টান আৱৰণ বা প্ৰলেপৰ সৃষ্টি কৰে আৰু ইয়াকে দাঁতৰ তাঁতৰি বোলে। তোমালোকে ইয়াত দেখিবলৈ পাইছা এইবোৰ হৈছে দাঁতৰ তাঁতৰি, যি মৃত বেক্টেৰিয়াৰ কোষ আৰু দাঁতত লাগি থকা খাদ্যবস্তুৰ দ্বাৰা গঠিত হৈছে। দাঁতত তাঁতৰি বান্ধিলে লালতীয়কীয় এচিড প্ৰশমিত কৰিব নোৱাৰে। তাঁতৰিয়ে দাঁতবোৰ ঢাকি ৰখাৰ বাবে লালতি দাঁতৰ পোনপটীয়া স্পৰ্শত নাহে, যাৰ ফলত ই দাঁতৰ গুৰিত থকা এচিডক সম্পূৰ্ণভাৱে প্ৰশমিত কৰিব নোৱাৰে। প্ৰশমিত কৰা মানে এচিডৰ প্ৰভাৱ নাইকিয়া কৰা। তাঁতৰিয়ে দাঁতবোৰ ঢাকি ৰখাৰ বাবে লালতি দাঁতৰ পোনপটীয়া স্পৰ্শত নাহে, যাৰ ফলত ই দাঁতৰ গুৰিত পৰি থকা এচিডক সম্পূৰ্ণভাৱে প্ৰশমিত কৰিব নোৱাৰে। লালতি পোনপটীয়াকৈ দাঁতৰ স্পৰ্শলৈ আহিব নোৱাৰে, যাৰ ফলত ই দাঁতত লাগি থকা বা দাঁতৰ গুৰিত থকা এচিডসমূহক প্ৰশমিত কৰিব নোৱাৰে আৰু সেই এচিডে কি কৰে? পিছত সেই এচিডেই দন্তক্ষয়ৰ সূচনা কৰে। দাঁতৰ ক্ষয় ৰোধ কৰিবলৈ আমি কি কৰা উচিত? বেক্টেৰিয়াৰ ক্ৰিয়া আৰম্ভ হোৱাৰ আগতেই, অৰ্থাৎ খোৱাৰ পাছত বেক্টেৰিয়াৰ ক্ৰিয়া আৰম্ভ হোৱাৰ আগতে আমি কি কৰিব লাগে? আমি দাঁত ব্ৰাছ কৰিব লাগে। শ্বেতসাৰৰ ওপৰত লালতিৰ ক্ৰিয়া। দুটা টেষ্ট টিউব A আৰু Bত 1 ml শ্বেতসাৰৰ দ্ৰৱ লোৱা হ'ল। টেষ্ট টিউব Aত 1 ml লালতি মিহলি কৰি 20 পৰা 30 মিনিট সময়ৰ বাবে দুয়োটা টেষ্ট টিউব থৈ দিয়া হ'ল। এতিয়া কেইটোপালমান আয়ডিন দ্ৰৱ দুয়োটা টেষ্ট টিউবতে মিহলি কৰা হ'ল। আয়ডিন দ্ৰৱ মিহলি কৰাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে A টেষ্ট টিউবত থকা দ্ৰৱৰ বৰণ সলনি হোৱা নাই, কিন্তু B টেষ্ট টিউবত থকা দ্ৰৱৰ বৰণ গাঢ় নীলা হৈ পৰিছে। ইয়াৰ কাৰণ কি? আমাৰ লালতিত এমাইলেজ নামৰ উৎসেচক থাকে। এমাইলেজে শ্বেতসাৰ অংশক সৰল চেনি অৰ্থাৎ গ্লুকোজলৈ ৰূপান্তৰ কৰে। এই টেষ্ট টিউবত যিহেতু 1 ml মান লালতি দিয়া হৈছে আৰু সেই উৎসেচকে শ্বেতসাৰক গ্লুকোজলৈ পৰিৱৰ্তন কৰিছে, যাৰ ফলত আয়ডিন আৰু গ্লুকোজৰ বিক্ৰিয়া ঘটা নাই। আয়ডিনে কেৱল শ্বেতসাৰৰ বৰণহে নীলা কৰিব পাৰে, কিন্তু গ্লুকোজৰ নোৱাৰে। সেইবাবেই এই টেষ্ট টিউবত থকা দ্ৰৱৰ বৰণ নীলা হোৱা নাই। আহা এতিয়া আমি আন এটা পৰীক্ষা কৰোঁ। দুটা টেষ্ট টিউব লোৱা হ'ল। দুয়োটা টেষ্ট টিউবত নতুনকৈ প্ৰস্তুত কৰা চূণপানী লোৱা হ'ল। আমি নিশাহত এৰা বায়ু ষ্ট্ৰৰ জৰিয়তে এটা টেষ্ট টিউবৰ চূণপানীৰ মাজেদি পঠোৱা হ'ল। অলপ সময় থকাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে সেই চূণপানী ঘোলা হৈছে। চূণপানী কোনটো গেছে ঘোলা কৰে? আমি জানো যে চূণপানী কাৰ্বন ডাই অক্সাইডে ঘোলা কৰে, অৰ্থাৎ আমাৰ নিশাহত এৰা বায়ুত কাৰ্বন ডাই অক্সাইড আছে। চূণপানী অৰ্থাৎ কেলছিয়াম হাইড্ৰক্সাইড, কাৰ্বন ডাই অক্সাইডে কেলছিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰে আৰু সেইবাবেই চূণপানী আমি ঘোলা হোৱা দেখোঁ। আন এটা টেষ্ট টিউবত ফিচকাৰী বা চিৰিঞ্জেৰে বায়ু পঠোৱা হ'ল। এই টেষ্ট টিউবত চূণপানী ঘোলা হোৱাৰ পৰিমাণ আগৰ টেষ্ট টিউবৰ তুলনাত কম। ইয়াৰ কাৰণ কি? বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ নিশাহত এৰা বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণতকৈ কম। বায়ুত 0.03% কাৰ্বন ডাই অক্সাইড থাকে, আনহাতে আমি নিশাহত এৰা বায়ুত প্ৰায় 4 পৰা 4.5% কাৰ্বন ডাই অক্সাইড থাকে। এতিয়া আহা আন এটা পৰীক্ষা কৰোঁ। অলপ ফলৰ ৰস নতুবা চেনিৰ দ্ৰৱ লৈ ইয়াত কিছু ইষ্ট মিহলোৱা হ'ল। এতিয়া মিশ্ৰটো এটা টেষ্ট টিউবত লৈ বিন্ধা থকা কৰ্ক সংযোগ কৰা হ'ল। কৰ্কৰ বিন্ধাটোত এডাল ভাঁজ থকা কাঁচৰ নলী সংযোগ কৰা হ'ল। কাঁচৰ নলী মুক্ত অংশটো চূণপানী থকা আন এটা টেষ্ট টিউবৰ লগত সংযোগ কৰা হ'ল আৰু এনেদৰে এই সঁজুলিটো 1 ঘণ্টাৰ বাবে থৈ দিয়া হ'ল। 1 ঘণ্টাৰ পাছত আমি পৰ্যবেক্ষণ কৰিছোঁ যে চূণপানী ঘোলা হৈছে। ইয়াৰ কাৰণটো কি?
ইয়াৰ কাৰণটো এইটো যে আমি ফলৰ ৰস বা চেনিৰ পানীত ইষ্ট যোগ কৰিছিলোঁ। ইষ্টে সেই ফলৰ ৰস বা চেনি পানী গ্ৰহণ কৰে আৰু ইষ্টৰ কোষত অবাধ শ্বসনৰ ফলত গ্লুকোজনো ভাঙি কাৰ্বন ডাই অক্সাইড, ইথানল আৰু শক্তি উৎপন্ন হয়। ইয়াত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড ইষ্টে এৰি দিয়ে আৰু সেই কাৰ্বন ডাই অক্সাইড নলীয়েদি চূণ পানীৰ লগত মিহলি হৈছে, যাৰ ফলত চূণ পানী ঘোলা হৈছে আৰু সেই কাৰ্বন ডাই অক্সাইডে চূণ পানী অৰ্থাৎ কেলছিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰিছে। কেলছিয়াম কাৰ্বনেট উৎপন্ন হোৱাৰ ফলতেই আমি চূণ পানী ঘোলা হোৱা দেখোঁ। মানুহৰ শ্বাসতন্ত্ৰ প্ৰধানকৈ নাক, ফেৰিংছ, লেৰিংছ, শ্বাসনলী, ব্ৰংকাই, ব্ৰংকায়লছ, বায়ুকোষ, হাওঁফাওঁ আৰু মধ্যচ্ছদাৰে গঠিত। নাক, ইয়াৰ জৰিয়তে আমি উশাহ লওঁ। নাকৰ ভিতৰত থকা নোম আৰু শ্লেষ্মা বায়ুত থকা ধূলিকণা বা বায়ুত থকা ধূলি মাকতি আৰু অণুজীৱ আবদ্ধ কৰি ৰাখে, যাতে হাওঁফাওঁলৈ পৰিষ্কাৰ বায়ু যাব পাৰে। আমাৰ নাকৰ ভিতৰত কি আছে? নোম আছে আৰু সেই নোমবোৰত শ্লেষ্মা অৰ্থাৎ হেমুন লাগি থাকে, হয়নে? চ' সেই নোম আৰু শ্লেষ্মাই কি কৰে? উশাহত লোৱা বায়ুত থকা ধূলিকণাবোৰ চেকি পিনে আমাৰ হাওঁফাওঁলৈ পৰিষ্কাৰ বায়ু প্ৰৱেশ কৰাত সহায় কৰে। ফেৰিংছ আৰু লেৰিংছ। ফেৰিংছ হৈছে ডিঙিৰ অংশ, যিয়ে বায়ু আৰু খাদ্য দুয়োটাকে পাৰ হৈ যোৱাত সহায় কৰে, আৰু লেৰিংছ বা স্বৰযন্ত্ৰই মানুহৰ মাত সৃষ্টি কৰে। শ্বাসনলী, ই বায়ুক হাওঁফাওঁলৈ কঢ়িয়াই নিয়া এডাল নলী। ইয়াত উপাস্থিৰে গঠিত আঙুঠি থাকে, যিয়ে নলীডাল চেপেটা হৈ লাগি যোৱাত বাধা দিয়ে আৰু বায়ু চলাচলৰ পথ মুকলি কৰি ৰাখে। ব্ৰংকাই আৰু ব্ৰংকিয়লছ। শ্বাসনলীডাল দুটা প্ৰধান ভাগত বিভক্ত হৈ দুয়োটা হাওঁফাওঁলৈ সোমাই যায়, যাক ব্ৰংকাই বোলে। হাওঁফাওঁৰ ভিতৰত এইবোৰ পুনৰ সৰু সৰু শাখা প্ৰশাখাত বিভক্ত হয়, যাক ব্ৰংকায়লছ বোলে। বায়ুকোষ বা বায়ুকোষ, ইংৰাজীত কোৱা হয় অলভিঅলি। ব্ৰংকায়লছৰ শেষৰ অংশত বেলুনৰ দৰে কিছুমান অংশৰ সৃষ্টি হয়, যাক বায়ুকোষ বা বায়ুকোষ বোলে। ইয়াতে তেজৰ লগত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ বিনিময় হয়। হাওঁফাওঁ, বক্ষগহ্বৰত অৱস্থিত শ্বাসতন্ত্ৰৰ প্ৰধান অংগ। মধ্যচ্ছদা হৈছে বক্ষগহ্বৰ আৰু পেটৰ গহ্বৰক পৃথক কৰি ৰখা এখন পেশীযুক্ত ডাঙৰ পৰ্দা। ই হাওঁফাওঁৰ ঠিক তলত অৱস্থিত। আহা এতিয়া আমি জানো মানুহৰ উশাহ নিশাহ লোৱা প্ৰক্ৰিয়াটো কেনেদৰে সংঘটিত হয়। উশাহ লোৱাৰ সময়ত আমাৰ কামিহাড়বোৰ ওপৰলৈ উঠে আৰু মধ্যচ্ছদাখন নিম্নগামী হয়, যাৰ ফলত বক্ষগহ্বৰ বহল হৈ পৰে। ইয়াৰ ফলত হাওঁফাওঁত এটা শোষণ বলৰ সৃষ্টি হয়, যাৰ ফলত নাসাৰন্ধ্ৰইদি বায়ু ফেৰিংছ, লেৰিংছ, শ্বাসনলী, ব্ৰংকাই আৰু ব্ৰংকায়লছ হৈ বায়ুকোষত প্ৰৱেশ কৰে। বায়ুকোষবোৰৰ বেৰবোৰত অসংখ্য ৰক্তকেশিকা থাকে, সেইবোৰেদি তেজ চলাচল কৰি থাকে। সেই তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড ব্যাপন প্ৰক্ৰিয়াৰে বায়ুকোষৰ বায়ুলৈ ওলাই আহে আৰু বায়ুকোষৰ বায়ুত থকা অক্সিজেন ব্যাপন প্ৰক্ৰিয়াৰে তেজত প্ৰৱেশ কৰে। অৰ্থাৎ বায়ুকোষত তেজৰ লগত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ বিনিময় হয়। নিশাহৰ সময়ত আমাৰ কামিহাড়বোৰ নিম্নগামী হয় আৰু মধ্যচ্ছদাখন ওপৰলৈ উঠে, যাৰ ফলত হাওঁফাওঁৰ ওপৰত এটা চাপ সৃষ্টি হয়। এই চাপৰ ফলত বায়ুকোষৰ বায়ু ব্ৰংকায়লছ, ব্ৰংকাই আৰু শ্বাসনলীৰ মাজেৰে লেৰিংছ, ফেৰিংছ হৈ নাসাৰন্ধ্ৰইদি বাহিৰলৈ ওলাই যায়। এনেদৰে আমাৰ উশাহ নিশাহ লোৱা প্ৰক্ৰিয়াটো চলি থাকে। মানুহৰ উশাহত লোৱা বায়ুৰ গতিপথ হ'ল নাসিকা ৰন্ধ্ৰ, নাসাগহ্বৰ, ফেৰিংছ, লেৰিংছ, শ্বাসনলী, ব্ৰংকাই, ব্ৰংকায়ল আৰু বায়ুকোষ। ছাত্ৰ ছাত্ৰীসকল, তোমালোক মনত ৰাখিবা, উশাহত লোৱা বায়ুৰ গতিপথৰ ওপৰত MCQত প্ৰায়ে কুৱেশ্যন আহি থাকে। ছাত্ৰ ছাত্ৰীসকল, আমি গম পালোঁ যে আমাৰ বায়ুকোষ আৰু তেজৰ মাজত গেছৰ আদান প্ৰদান অৰ্থাৎ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বিনিময় ঘটে, অৰ্থাৎ তেজত অক্সিজেন প্ৰৱেশ কৰে। ইয়াৰ পাছত কেনেদৰে তেজে এই অক্সিজেন আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই নিয়ে। প্ৰায় 97% অক্সিজেন হিমোগ্লোবিনৰ সৈতে যুক্ত হৈ তেজত পৰিবহণ হয়। বাকী 3% অক্সিজেন তেজৰ প্লাজমাত দ্ৰৱীভূত অৱস্থাত পৰিবহণ হয়। আমাৰ শৰীৰৰ বিভিন্ন কোষৰ পৰা কেনেদৰে তেজে কাৰ্বন ডাই অক্সাইড কঢ়িয়াই আনে।
অধিকাংশ কাৰ্বন ডাই অক্সাইড তেজৰ পানীৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বনিক এচিড প্ৰস্তুত কৰে আৰু তেনেদৰে পৰিবহন হয়। কিছু কাৰ্বন ডাই অক্সাইড হিমোগ্লোবিনৰ সৈতে যুক্ত হৈ কাৰ্বমিনো হিমোগ্লোবিন গঠন কৰে আৰু তেনেদৰে পৰিবহন হয়। অতি কম পৰিমাণৰ কাৰ্বন ডাই অক্সাইড প্লাজমাত দ্ৰৱীভূত অৱস্থাত পৰিবহন হয়। গতিকে এনেদৰে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড আমাৰ শৰীৰত পৰিবহন হয়। শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা কি? জলচৰ জীৱ মানে হৈছে পানীত থকা জীৱবোৰ। মানুহ ক'ত থাকে? মাটিত থাকে। চৰাই চিৰিকটি, গৰু ছাগলী আদি স্থলত থাকে। জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা কেনেকৈ হয়? পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণতকৈ বহুত কম। সেয়েহে নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ জলচৰ জীৱসমূহে উশাহ নিশাহ অতি খৰতকীয়াকৈ ল'বলগীয়া হয়। আনহাতে স্থলচৰ জীৱসমূহে বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ প্ৰচুৰ পৰিমাণে অক্সিজেন গ্ৰহণ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ শ্বাস প্ৰশ্বাসৰ হাৰ জলচৰ জীৱতকৈ ধীৰ আৰু ইয়াত আপেক্ষিকভাৱে কম শক্তি ব্যয় হয়। যদি একুৱাৰিয়ামত থকা মাছ লক্ষ্য কৰোঁ, তেতিয়া আমি দেখিবলৈ পাম যে মাছে অনবৰতে মুখেৰে পানী গ্ৰহণ কৰি থাকে আৰু কাণৰ পিছফালে থকা ফুলৰ মাজেদি এৰি থাকে। কাণৰ পিছফালে থকা ফুলত অসংখ্য ৰক্তজালিকা থাকে। কাণৰ পিছফালে থকা ফুলে কি কৰে? পানীৰ পৰা অক্সিজেন গ্ৰহণ কৰি তেজলৈ পঠিয়াই দিয়ে। মাছে 1 মিনিটত প্ৰায় 50ৰ পৰা 150 বাৰ মুখখন খোলে আৰু বন্ধ কৰে। এজন সুস্থ মানুহৰ শ্বাস প্ৰশ্বাসৰ হাৰ অনুসৰি তেওঁ জিৰণি লোৱা অৱস্থাত 1 মিনিটত সাধাৰণতে 12ৰ পৰা 20 বাৰ উশাহ লয়। শ্বাসতন্ত্ৰৰ লগত জড়িত অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হ'ল, প্ৰচুৰ গেছৰ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত? হাওঁফাওৰ ভিতৰত শ্বাসনলীবোৰ বিভক্ত হৈ সৰু সৰু নলীৰ সৃষ্টি কৰে আৰু শেষত কিছুমান বেলুন সদৃশ অংগৰ সৃষ্টি কৰে, যিবোৰক বায়ুকোষ বা বায়ুকোষ বোলে। এই বায়ুকোষবোৰে গেছৰ বিনিময়ৰ বাবে এক বৃহৎ পৃষ্ঠকালিৰ সৃষ্টি কৰে। যদি বায়ুকোষবোৰ উলিয়াই মেলি দিয়া হয়, তেতিয়াহ'লে 80 মিটাৰ পৃষ্ঠৰ ঠাই আগুৰে। বায়ুকোষৰ বেৰবোৰ অতি পাতল আৰু ইয়াত অসংখ্য ৰক্তজালিকাৰ আৱৰণ থাকে, যি তেজ আৰু বায়ুৰ মাজত অতি দ্ৰুত হাৰত গেছৰ আদান প্ৰদানত সহায় কৰে। যেনে আমাৰ দেশত পৰিবহণ ব্যৱস্থা 3 ধৰণৰ: আকাশী পথ, জলপথ আৰু স্থলপথ। আকাশী পথেৰেও কি হয়? পৰিবহণৰ ব্যৱস্থা আছে বা বস্তু আমি এঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰিব পাৰি। জলপথেদিও আমি বস্তু এঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰিব পাৰি আৰু স্থলপথেদিও আমি বস্তুৰ পৰিবহণ কৰিব পাৰি। আমাৰ শৰীৰত পৰিবহণ ব্যৱস্থা আছে। আমাৰ শৰীৰত কি কি পৰিবহণ হয়? খাদ্য, কাৰ্বন ডাই অক্সাইড, পানী, হৰমন, বৰ্জিত পদাৰ্থ আদি পদাৰ্থবোৰ আমাৰ শৰীৰত পৰিবহণ হয়। শৰীৰৰ এটা অংশৰ পৰা অন্য অংশলৈ খাদ্য, অক্সিজেন, হৰমন আৰু বৰ্জিত পদাৰ্থ কঢ়িয়াই নিয়াকে পৰিবহণ বোলে। বহুকোষী জীৱত এই কাৰ্য বিশেষ তন্ত্ৰৰ দ্বাৰা সম্পন্ন হয়। মানুহৰ পৰিবহণ তন্ত্ৰ হৃদযন্ত্ৰ, তেজ আৰু ৰক্তবাহী নলীৰে গঠিত। মানুহৰ হৃদযন্ত্ৰটো আমাৰ হাতৰ মুঠিটোৰ সমান। ই এটা পেশীবহুল অংগ। মানুহৰ হৃদযন্ত্ৰৰ 4টা কোঠালি আছে: সু অলিন্দ, সু নিলয়, বাওঁ অলিন্দ আৰু বাওঁ নিলয়। অলিন্দৰ পৰা তেজ নিলয়লৈ আহিব পাৰে, কিন্তু নিলয়ৰ পৰা তেজ উভতি অলিন্দলৈ যাব নোৱাৰে, কাৰণ অলিন্দ আৰু নিলয়ৰ পথত কপাট থাকে। কপাট মানে হৈছে দৰ্জা। দৰ্জাবোৰ এনেকুৱা, অলিন্দৰ পৰা নিলয়ত তেজ প্ৰৱেশ কৰিব পাৰে, কিন্তু নিলয়ৰ পৰা তেজ অলিন্দলৈ আহিবলৈ লওঁতে সেই কপাট বন্ধ হৈ পৰে। ফলত নিলয়ৰ পৰা তেজ অলিন্দত প্ৰৱেশ কৰিব নোৱাৰে। আমাৰ হৃদযন্ত্ৰটো কিমান ডাঙৰ? আমাৰ হৃদযন্ত্ৰটো আমাৰ হাতৰ মুঠিটোৰ সমান। আৰু হৃদযন্ত্ৰৰ 4টা কোঠালি আছে। আমাৰ যিটো বাওঁফাল সেইটো হৃদযন্ত্ৰৰ সোঁফাল আৰু আমাৰ যিটো সোঁফাল সেইটো হৃদযন্ত্ৰৰ বাওঁফাল। হৃদযন্ত্ৰৰ 4টা কোঠালি হ'ল সু অলিন্দ, সু নিলয়, বাওঁ অলিন্দ, বাওঁ নিলয়। অলিন্দৰ পৰা তেজ নিলয়লৈ যাব পাৰে আৰু নিলয়ৰ পৰা তেজ অলিন্দলৈ যাব নোৱাৰে। কিয় নোৱাৰে? কাৰণ অলিন্দ নিলয় পথত কপাট থাকে। নিলয়ৰ পৰা অলিন্দলৈ তেজ যাবলৈ লওঁতে সেই কপাট বন্ধ হৈ পৰে, যাৰ ফলত নিলয়ৰ পৰা তেজ অলিন্দলৈ যাব নোৱাৰে। হৃদযন্ত্ৰৰ কাৰ্য। এতিয়া আমি জানো হৃদযন্ত্ৰ আমাৰ শৰীৰত কেনেদৰে কাৰ্য কৰে।
বা কেনেদৰে আমাৰ হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰৰ মাজেদি আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ যায় আৰু আমাৰ শৰীৰৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হৃদযন্ত্ৰৰ মাজেদি হাওঁফাওঁলৈ পৰিবহণ হয়। ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰাই দি গোটেই শৰীৰৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ সোঁঅলিন্দত প্ৰৱেশ কৰে। ঠিক একে সময়তে হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ কোলম শিৰাই দি হৃদযন্ত্ৰৰ বাওঁ অলিন্দত প্ৰৱেশ কৰে। অলিন্দ দুটা তেজেৰে পৰিপূৰ্ণ হোৱাৰ পাছত তাৰ সংকোচন ঘটে, যাৰ ফলত সোঁ অলিন্দৰ পৰা তেজ সোঁ নিলয়ত প্ৰৱেশ কৰে আৰু বাওঁ অলিন্দৰ পৰা তেজ বাওঁ নিলয়ত প্ৰৱেশ কৰে। যেতিয়া নিলয় দুটা তেজেৰে পৰিপূৰ্ণ হৈ পৰে তেতিয়া নিলয় দুটাৰ সংকোচন ঘটে, ফলত সোঁ নিলয়ৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কোলম ধমনীয়েদি হাওঁফাওঁলৈ পৰিবহণ হয় আৰু বাওঁ নিলয়ৰ পৰা অক্সিজেনযুক্ত তেজ মহাধমনীয়েদি শৰীৰৰ বিভিন্ন অংশলৈ বা শৰীৰৰ বিভিন্ন অংগলৈ পৰিবহণ হয়। এনেদৰে আমাৰ শৰীৰত হৃদযন্ত্ৰৰ কাৰ্য চলি থাকে। হৃদযন্ত্ৰ কেনেদৰে কাৰ্য কৰে? শৰীৰৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰাইদি সোঁঅলিন্দত প্ৰৱেশ কৰে। ঠিক একে সময়তে হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ কোলম শিৰাইদি হৃদযন্ত্ৰৰ বাওঁ অলিন্দত প্ৰৱেশ কৰে। অলিন্দ দুটা তেজেৰে পৰিপূৰ্ণ হোৱাৰ পাছত অলিন্দ দুটাৰ সংকোচন ঘটে, যাৰ ফলত সোঁ অলিন্দৰ পৰা তেজ সোঁ নিলয়ত প্ৰৱেশ কৰে আৰু বাওঁ অলিন্দৰ পৰা তেজ বাওঁ নিলয়ত প্ৰৱেশ কৰে। নিলয় দুটা তেজেৰে পৰিপূৰ্ণ হোৱাৰ পাছত নিলয় দুটাৰ সংকোচন ঘটে আৰু অলিন্দ নিলয় পথত থকা কপাটবোৰ বন্ধ হৈ পৰে, যাৰ ফলত সোঁ নিলয়ৰ পৰা তেজ কোলম ধমনীয়েদি হাওঁফাওঁলৈ পৰিবহণ হয় আৰু বাওঁ নিলয়ৰ পৰা তেজ মহাধমনীয়েদি শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহণ হয়। ৰক্তচাপ। তেজ ৰক্তনলীৰে বৈ যাওঁতে তেজে ৰক্তনলীৰ বেৰৰ ওপৰত চাপ প্ৰয়োগ কৰে আৰু সেই চাপকে তেজৰ চাপ বা ৰক্তচাপ বোলে। তেজে ৰক্তনলিকাৰ বেৰৰ বিপৰীতে প্ৰয়োগ কৰা চাপক ৰক্তচাপ বুলি কোৱা হয়। ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম হ'ল স্ফিগমোমেনোমিটাৰ। ৰক্তচাপ দুই ধৰণৰ, চিষ্টলিক চাপ আৰু ডায়েষ্টলিক চাপ। চিষ্টলিক চাপ নিলয় সংকোচনৰ সময়ত ধমনীৰ ভিতৰত যি চাপ উৎপন্ন হয় তাক চিষ্টলিক চাপ বোলে। চিষ্টলিক চাপৰ মাত্ৰা হ'ল 120 mm। চিষ্টলিক চাপ কাক বোলে? নিলয় সংকোচনৰ হোৱাৰ ফলত কি হয়? বাওঁ নিলয়ৰ পৰা অক্সিজেনযুক্ত তেজ মহাধমনীয়েদি শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহণ হয়। নিলয় সংকোচনৰ হোৱাৰ ফলত তেজৰ চাপ এই ধমনীবোৰত বাঢ়ি যায়, যাক চিষ্টলিক চাপ বোলে। আৰু ইয়াৰ মাত্ৰা কিমান? ইয়াৰ মাত্ৰা হ'ল 120 mm। ডায়েষ্টলিক চাপ। ডায়েষ্টলিক চাপ কি? নিলয় শিথিলিত অৱস্থাত ধমনীত প্ৰয়োগ হোৱা চাপক ডায়েষ্টলিক চাপ বোলে। ইয়াৰ মাত্ৰা 80 mm। নিলয় সংকোচন হোৱাৰ পিছত ই শিথিলিত অৱস্থালৈ পুনৰ আহে আৰু তেনে সময়ত ধমনীৰ ভিতৰত তেজৰ চাপ 80 মিলিমিটাৰ হয়। গতিকে ডায়েষ্টলিক চাপ কি? নিলয় শিথিলিত অৱস্থাত ধমনীত প্ৰয়োগ হোৱা চাপক ডায়েষ্টলিক চাপ বোলে। দ্বৈত পৰিবহণ। এতিয়া আমি জানো আহা দ্বৈত পৰিবহণ কি? চৰাই আৰু স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ'বলৈ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ প্ৰবাহিত হয়। এফালে শিৰাবোৰেদি কাৰ্বন ডাই অক্সাইডযুক্ত তেজ শৰীৰৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ পৰিবহণ হয় আৰু আনফালে ধমনীবোৰেদি অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহণ হয়, যাৰ ফলত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনযুক্ত তেজ মিহলি নহয়। তেজৰ এনে পৰিবহণক দ্বৈত পৰিবহণ বোলে। দ্বৈত পৰিবহণ কি? হাঁহ, কুকুৰা, ভাটৌ, চিলনী আদি যিমান চৰাই আছে আৰু স্তন্যপায়ী প্ৰাণী, মানুহ, গৰু, ছাগলী। স্তন্যপায়ী প্ৰাণী মানে হৈছে যিবোৰ প্ৰাণীৰ কেঁচুৱাই মাকৰ গাখীৰ গ্ৰহণ কৰে, সেইবোৰ হৈছে স্তন্যপায়ী প্ৰাণী। সিহঁতৰ হৃদযন্ত্ৰৰ 4টা কোঠালি থাকে আৰু তেনে প্ৰাণীৰ ক্ষেত্ৰত তেজৰ এটা চক্ৰ সম্পূৰ্ণ হ'বলৈ দুবাৰ তেজ হৃদযন্ত্ৰত প্ৰৱেশ কৰে। তেজৰ এনে পৰিবহণক দ্বৈত পৰিবহণ বোলে। দ্বৈত মানে দুই। গতিকে তেজৰ এনে পৰিবহণক কি বুলি কোৱা হয়? তেজৰ এনে পৰিবহণক দ্বৈত পৰিবহণ বোলে। এতিয়া দ্বৈত পৰিবহণৰ সুবিধা কি?
দ্বৈত পৰিবহন তন্ত্ৰ বা দ্বৈত পৰিবহন ব্যৱস্থা থকাৰ কাৰণে অক্সিজেনযুক্ত তেজ আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ পৃথকে পৃথকে আমাৰ শৰীৰত পৰিবহন হয়, যাৰ ফলত অক্সিজেনযুক্ত তেজ আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ মিহলি নহয় আৰু যাৰ বাবে তেজে অধিক পৰিমাণৰ অক্সিজেন কোষলৈ কঢ়িয়াই নিব পাৰে। তাৰ ফলত কি হয়, কোষে অধিক পৰিমাণৰ অক্সিজেন লাভ কৰে, যাৰ ফলত সেই অক্সিজেন শক্তি উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি জানো দ্বৈত পৰিবহন তন্ত্ৰ বা দ্বৈত পৰিবহনৰ সুবিধা। পক্ষী আৰু স্তন্যপায়ী প্ৰাণীবোৰ উষ্ণৰক্তি প্ৰাণী। শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে যথেষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়, যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক। সেইবাবে তেনে প্ৰাণীৰ হৃদযন্ত্ৰ 4টা কোঠালি থাকে আৰু মহাধমনীয়ে দি এফালে অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ আৰু আনফালে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ শৰীৰৰ বিভিন্ন অংশৰ পৰা মহাশিৰাইদি হৃদযন্ত্ৰলৈ পৰিবহন হয়। ফলত কোষবোৰে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন লাভ কৰে আৰু প্ৰচুৰ পৰিমাণৰ শক্তি উৎপন্ন কৰিবলৈ সক্ষম হয়, যি শক্তি পক্ষী আৰু স্তন্যপায়ী প্ৰাণীবোৰে উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰে। 2টা কোঠালিযুক্ত হৃদযন্ত্ৰ কাৰ আছে? হিলচা, গোল্ডফিছ আৰু সকলো ধৰণৰ মাছৰ 2টা কোঠালিযুক্ত হৃদযন্ত্ৰ আছে। 3টা কোঠালিযুক্ত হৃদযন্ত্ৰ, 3টা কোঠালিযুক্ত হৃদযন্ত্ৰ কাৰ আছে? উভচৰ প্ৰাণী যেনে ভেকুলী, চুক ভেকুলী, সৰীসৃপ যেনে সাপ, জেঠী, কাছ আদি। সৰীসৃপ প্ৰাণী সাপ, জেঠী। ঘৰিয়াল সৰীসৃপ যদিও ঘৰিয়ালৰ হৃদযন্ত্ৰৰ 4টা কোঠালি আছে। অক্টোপাছৰ আকৌ 3টা হৃদযন্ত্ৰহে আছে। মানুহৰ এটা হৃদযন্ত্ৰ, অক্টোপাছৰ কেইটা হৃদযন্ত্ৰ? 3টা হৃদযন্ত্ৰ আছে। এতিয়া আমি জানো তেজৰ বিষয়ে, যি আমাৰ পৰিবহনৰ মাধ্যম, যি খাদ্য, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, পানী, হৰমন আৰু বৰ্জিত পদাৰ্থ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়ে। তেজ এবিধ তৰল সংযোজক কলা। ইয়াৰ মূল 2টা অংশ হ'ল প্লাজমা আৰু ৰক্তকণিকা। প্লাজমা ই তেজৰ তৰল অংশ আৰু ইয়াৰ বৰণ হালধীয়া। যদি আমাৰ তেজ টেষ্ট টিউব এটাত লৈ অলপ সময়ৰ বাবে থৈ দিয়া হয়, তেতিয়া আমি দেখিবলৈ পাম যে টেষ্ট টিউবৰ তলৰ অংশত ৰঙা ৰঙৰ পদাৰ্থবোৰ জমা হৈছে আৰু ওপৰৰ অংশত হালধীয়া পদাৰ্থ জমা হৈছে। যি ওপৰৰ হালধীয়া অংশ বা হালধীয়া পদাৰ্থ তাক প্লাজমা বুলি কোৱা হয় আৰু তলৰ অংশখিনিত আছে ৰক্তকণিকা, পানী আদি। প্লাজমা ই তেজৰ তৰল অংশ, বৰণ হালধীয়া। ইয়াত পুষ্টিকাৰক পদাৰ্থ, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেনযুক্ত বৰ্জিত পদাৰ্থ দ্ৰৱীভূত হৈ থাকে। তেজত 3 ধৰণৰ ৰক্তকণিকা আছে: লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা। লোহিত ৰক্তকণিকা এইবোৰ হৈছে লোহিত ৰক্তকণিকা। লোহিত ৰক্তকণিকাবোৰত হিমোগ্লোবিন থাকে। হিমোগ্লোবিনে অক্সিজেন কঢ়িয়াই নিয়ে, অৰ্থাৎ অক্সিজেনৰ পৰিবহণত সহায় কৰে। শ্বেত ৰক্তকণিকা এইবোৰ হৈছে শ্বেত ৰক্তকণিকা। শ্বেত ৰক্তকণিকাবোৰে তেজত প্ৰৱেশ কৰা বা আমাৰ শৰীৰত প্ৰৱেশ কৰা অণুজীৱসমূহ ধ্বংস কৰে। অনুচক্ৰিকা বা প্লেটিলেট কটা অংশত তেজ গোট মৰাত সহায় কৰে। যদি কিবা কাৰণত আমাৰ শৰীৰৰ কোনো অংশ কাটি যায় আৰু তাৰ পৰা তেজ ওলাবলৈ আৰম্ভ হয়, আমি অলপ সময় পিছত দেখা পাওঁ যে সেই অংশত তেজ গোট মাৰি দিয়ে। আৰু এইটো কাৰ বাবে সম্ভৱ হয়? এইটো সম্ভৱ হয় তেজত থকা প্লেটিলেট বা অনুচক্ৰিকাৰ কাৰণে। ৰক্তবাহী নলীবোৰ হ'ল ধমনী, শিৰা আৰু ৰক্তজালিকা। ধমনী হৃদযন্ত্ৰৰ পৰা অক্সিজেনযুক্ত তেজ শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই নিয়ে। ধমনীবোৰৰ বেৰবোৰ ডাঠ আৰু স্থিতিস্থাপক গুণযুক্ত। ধমনীবোৰত তেজৰ চাপ বেছি। ধমনীবোৰত কপাট নাথাকে। ধমনীবোৰেদি হৃদযন্ত্ৰৰ পৰা অক্সিজেনযুক্ত তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহণ হয়। ধমনীবোৰৰ বেৰবোৰ ডাঠ আৰু স্থিতিস্থাপক গুণযুক্ত। ধমনীবোৰত তেজৰ চাপ বেছি। যিহেতু হৃদযন্ত্ৰৰ পৰা নিলয় সংকোচনৰ ফলত ওলোৱা তেজ ধমনীবোৰেদি পৰিবহণ হয়, সেইবাবে সেই তেজৰ চাপ ধমনীবোৰত বেছি থাকে, যাৰ বাবেই ধমনীবোৰৰ বেৰবোৰ ডাঠ আৰু স্থিতিস্থাপক গুণযুক্ত। স্থিতিস্থাপক গুণ হ'ল ৰবৰৰ নিচিনা। যেনে তোমালোক চাইকেলৰ টিউব দেখিছা যে বায়ু ভৰিলে টিউবটো ফুলি যায়, অৰ্থাৎ ৰবৰ গুণযুক্ত। ধমনীবোৰৰ বেৰবোৰো ঠিক তেনেদৰে। যিহেতু নিলয় সংকোচনৰ ফলত তেজ ধমনীদি পৰিবহণ হয়, সেই তেজৰ চাপ বেছি থাকে। যাতে অধিক চাপৰ বাবে ধমনীৰ বেৰবোৰ ফাটি নাযায়, তাৰ কাৰণেই ধমনীৰ বেৰবোৰ ডাঠ আৰু ৰবৰ গুণযুক্ত, অৰ্থাৎ স্থিতিস্থাপক গুণযুক্ত। শিৰাবোৰেদি শৰীৰৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হৃদযন্ত্ৰলৈ পৰিবহণ হয়। শিৰাবোৰৰ বেৰবোৰ পাতল আৰু ইয়াৰ স্থিতিস্থাপক গুণ কম। শিৰাবোৰত তেজৰ চাপ কম থাকে। শিৰাবোৰত আকৌ কপাট থাকে।
যাৰ বাবে তেজৰ পৰিবহণ সদায় একমুখী। ৰক্তজালিকা ধমনীবোৰ কোষৰ ওচৰত বহুতো ক্ষীণ ক্ষীণ নলিকালৈ পৰিৱৰ্তন হয়। এইবোৰ আকৌ লগ লাগি শিৰা গঠন কৰে। ৰক্তজালিকাৰ বেৰবোৰ মাত্ৰ এটা কোষ যিমান ডাঠ সিমান ডাঠৰ। পৰিবহণত সহায় কৰা আন এবিধ তৰল হ'ল লক্ষিকা। তেজৰ দৰে লক্ষিকাও কি হয় আমাৰ পৰিবহণত সহায় কৰে। কিন্তু লক্ষিকাই কি পৰিবহণ কৰে আহা আমি জানো। পৰিবহণত সহায় কৰা আন এবিধ তৰল হ'ল লক্ষিকা। ৰক্তকেশিকাৰ বেৰত থকা সৰু সৰু ছিদ্ৰৰ মাজেৰে প্লাজমা, প্ৰ'টিন আৰু ৰক্তকোষ ওলাই আহি আন্তঃকোষীয় স্থানত যি তৰল পদাৰ্থ গঠন কৰে তাক লক্ষিকা বোলে। ই বৰণহীন আৰু ইয়াত প্লাজমাতকৈ কম প্ৰ'টিন থাকে। লক্ষিকাবোৰে অন্তৰৰ পৰা পাচিত আৰু শোষণ হোৱা চৰ্বি কঢ়িয়াই নিয়ে। ই অতিৰিক্ত তৰল পদাৰ্থভাগ আন্তঃকোষীয় স্থানৰ পৰা পুনৰ তেজলৈ কঢ়িয়াই নিয়ে। এই ৰক্তকেশিকাৰ বেৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰৰ মাজেৰে কি হয়, কিছু পৰিমাণৰ প্লাজমা, প্ৰ'টিন আৰু ৰক্তকোষ আন্তঃকোষীয় স্থানত ওলাই আহে, তৰলৰ গঠন কৰে, তাকে লক্ষিকা বোলে। আন্তঃকোষীয় স্থান হৈছে কেইবাটাও কোষৰ মাজত থকা খালী স্থান। লক্ষিকাবোৰ বৰণহীন আৰু ইয়াত প্লাজমাতকৈ কম প্ৰ'টিন থাকে। লক্ষিকাবোৰে অন্তৰৰ পৰা পাচিত আৰু শোষণ হোৱা চৰ্বি কঢ়িয়াই নিয়ে। অন্ত্ৰ মানে ক্ষুদ্ৰান্ত। ক্ষুদ্ৰান্তত কি হয়, পাচন হোৱা খাদ্যবস্তুবোৰ শোষণ হয়। আমি পাইছোঁ যে আমাৰ ক্ষুদ্ৰান্তৰ বেৰত অসংখ্য ভিলাই থাকে আৰু ভিলাইবোৰত অসংখ্য ৰক্তজালিকাৰ লগতে লক্ষিকা জালিকাও থাকে। সেই লক্ষিকা জালিকাৰ ভিতৰলৈ পাচন হোৱা চৰ্বিবোৰ সোমাই যায় আৰু লক্ষিকাই কি কৰে, এই পাচন হোৱা চৰ্বি অন্ত্ৰ অৰ্থাৎ ক্ষুদ্ৰান্তৰ পৰা অন্য অংশলৈ পৰিবহণ কৰে। আৰু কি কৰে, ই অতিৰিক্ত তৰল পদাৰ্থভাগ আন্তঃকোষীয় স্থানৰ পৰা পুনৰ তেজলৈ কঢ়িয়াই আনে। অৰ্থাৎ যদি আন্তঃকোষীয় স্থানত বেছি তৰল পদাৰ্থ তেজৰ পৰা ওলাই আহিছে, তেতিয়াহ'লে কি কৰে, এই লক্ষিকাবোৰে পুনৰ সেই অতিৰিক্ত তৰল পদাৰ্থভাগ পুনৰ তেজলৈ কঢ়িয়াই নিয়ে। এতিয়া আমি জানো উদ্ভিদৰ পৰিবহণ। আমাৰ শৰীৰত যেনেদৰে অক্সিজেন, কাৰ্বন ডাই অক্সাইড, পানী আদি পৰিবহণ হয়, উদ্ভিদৰ শৰীৰতো অক্সিজেন, কাৰ্বন ডাই অক্সাইড, বৰ্জিত পদাৰ্থ, পানী আদি পৰিবহণ হয়। আমাৰ শৰীৰত যেনেদৰে পৰিবহণ তন্ত্ৰ আছে, উদ্ভিদৰ শৰীৰতো পৰিবহণ তন্ত্ৰ আছে। আমাৰ শৰীৰত পৰিবহণ তন্ত্ৰ কিহেৰে গঠিত? হৃদযন্ত্ৰ, ৰক্তবাহী নলী, তেজ আদিৰে গঠিত। উদ্ভিদৰ পৰিবহণ তন্ত্ৰ জাইলেম আৰু ফ্লেম কলাৰ দ্বাৰা গঠিত। জাইলেমে শিপাৰ পৰা পাতলৈ পানী আৰু খনিজ লৱণ পৰিবহণ কৰে আৰু ফ্লয়েমে পাতত প্ৰস্তুত হোৱা খাদ্য গছৰ অন্যান্য অংশলৈ কঢ়িয়াই নিয়ে। পানীৰ পৰিবহণ জাইলেম, ট্ৰেকাইট, নলিকা, জাইলেম পেৰেনকাইমা আৰু জাইলেম তন্তুৰ দ্বাৰা গঠিত। জাইলেম কলাৰ নলিকা আৰু ট্ৰেকাইটবিলাক উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হ'ব পৰাকৈ এটা সংবহন চুটিৰ সৃষ্টি কৰে। শিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পৰ্শ কৰি থাকে, সেইবিলাকে সক্ৰিয়ভাৱে মাটিৰ পৰা আয়নবিলাক গ্ৰহণ কৰি থাকে, যাৰ ফলত শিপা আৰু মাটিৰ মাজত পানীৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি হয়। এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে আৰু ইয়াৰ ফলত শিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানীৰ প্ৰৱাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভ এটাৰ সৃষ্টি কৰি নিয়মীয়াকৈ পানী ওপৰলৈ ঠেলি থাকে। পানীৰ পৰিবহণত দুটা কাৰকে সহায় কৰে। দিনৰ ভাগত বাষ্পমোচনে পানী আৰু তাত দ্ৰৱীভূত খনিজ লৱণ শোষণ আৰু শিপাৰ পৰা পাতলৈ ঊৰ্ধ্বমুখী গতি লাভ কৰাত সহায় কৰে। বাষ্পমোচন কি? বাষ্পমোচন হ'ল যি প্ৰক্ৰিয়াৰে উদ্ভিদে অতিৰিক্ত পানী বাষ্পকাৰে এৰি দিয়ে, তাক বাষ্পমোচন বোলে। বাষ্পমোচন হোৱাৰ ফলতো কি হয়, জাইলেম নলিকাত শোষণ বলৰ সৃষ্টি হয়, যাৰ ফলত জাইলেম নলীৰ মাজেৰে পানীৰ পৰিবহণত সহায় হয়। মূলচাপে ৰাতিৰ ভাগত পানীৰ পৰিবহণত সহায় কৰে। ৰাতিৰ ভাগত কি হয়, ৰাতিৰ ভাগত বতৰৰ ৰন্ধ্ৰ বন্ধ হৈ থাকে আৰু তেতিয়া কি হয়, তেতিয়া শিপাত এটা চাপৰ সৃষ্টি হয়, যাক মূলচাপ বুলি কোৱা হয় আৰু মূলচাপৰ ফলত জাইলেমৰ মাজেৰে পানী উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহণ হয়। ফ্লয়েমৰ দ্বাৰা আহাৰ আৰু অন্যান্য দ্ৰব্যৰ পৰিবহণ।
উদ্ভিদৰ দেহত পাতত প্ৰস্তুত হোৱা খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় দ্ৰব্যসমূহ ফ্লয়েম কলাৰ জৰিয়তে উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহণ হয়। এই প্ৰক্ৰিয়াটোক স্থানান্তৰণ বা খাদ্য সংবহন বোলে। ফ্লয়েমৰ জৰিয়তে প্ৰধানকৈ সালোক সংশ্লেষণৰ ফলত উৎপন্ন হোৱা দ্ৰৱণীয় পদাৰ্থ যেনে সুক্ৰোজ, এমিনো এচিড আৰু উদ্ভিদৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰা হৰমনসমূহ পৰিবহণ হয়। পাতত প্ৰস্তুত হোৱা খাদ্যখিনি অৰ্থাৎ সুক্ৰোজ সঙ্গীকোষৰ সহায়ত এটিপিৰ শক্তি ব্যৱহাৰ কৰি ফ্লয়েম কলাৰ চালনী নলিকাত প্ৰৱেশ কৰে। খাদ্যবোৰ চালনী নলীত সোমোৱাৰ লগে লগে ফ্লয়েম কলাৰ ভিতৰত দ্ৰব্যৰ গাঢ়তা বাঢ়ি যায়, যাৰ ফলত আশ্ৰিতি চাপ বৃদ্ধি পায়। এই আশ্ৰিতি চাপৰ বাবে ওচৰৰ জাইলেম কলা বা কোষৰ পৰা পানী আহি ফ্লয়েম নলিকাত সোমায়হি। পানী সোমোৱাৰ ফলত সৃষ্টি হোৱা উচ্চ চাপে খাদ্যখিনি ফ্লয়েমৰ পৰা কম চাপ থকা উদ্ভিদৰ অন্যান্য ফ্লয়েম কলাবোৰলৈ ঠেলি পঠিয়ায়। এনেদৰে উদ্ভিদৰ দেহত ফ্লয়েম নলিকাৰ জৰিয়তে খাদ্য আৰু অন্যান্য পদাৰ্থৰ পৰিবহণ হয়। এতিয়া আমি জানো জাইলেম আৰু ফ্লয়েমৰ মাজেৰে হোৱা পৰিবহণৰ পাৰ্থক্য। ফ্লয়েম পাতত প্ৰস্তুত হোৱা খাদ্য অৰ্থাৎ সুক্ৰোজ, এমিনো এচিড আৰু হৰমন আদি পৰিবহণ কৰে। পৰিবহণ দ্বিমুখী বা বহুমুখী। ফ্লয়েমৰ মাজেদি হোৱা পৰিবহণ কি হয়? দুইমুখী বা বহুমুখী হয়, কাৰণ ওপৰলৈও পৰিবহণ কৰিব লাগে আৰু তললৈও পৰিবহণ কৰিব লাগে বা ছাইডলৈও পৰিবহণ কৰিব লাগে। উদ্ভিদৰ শাখা প্ৰশাখাবোৰ বিভিন্ন দিশত আছে, সেইকাৰণে ফ্লয়েমৰ মাজেদি হোৱা পৰিবহণ দ্বিমুখী বা বহুমুখী। খাদ্য স্থানান্তৰণৰ বাবে শক্তিৰ প্ৰয়োজন, যি শক্তি এটিপিৰ পৰা গ্ৰহণ কৰে। ফ্লয়েমৰ মাজেদি হোৱা পৰিবহণত কি ব্যৱহাৰ হয়? শক্তি ব্যৱহাৰ হয়। গতিকে আমি কি পালোঁ? পাতত প্ৰস্তুত হোৱা খাদ্য সুক্ৰোজ, এমিনো এচিড আৰু হৰমন আদি পৰিবহণ কৰে। পৰিবহণ দ্বিমুখী বা বহুমুখী। খাদ্য স্থানান্তৰণৰ বাবে শক্তিৰ প্ৰয়োজন হয়। এতিয়া জাইলেমত কি হয়? ঘাইকৈ মাটিৰ পৰা পানী আৰু খনিজ লৱণ পৰিবহণ কৰে। জাইলেমে কি পৰিবহণ কৰে? জাইলেমে মাটিৰ পৰা পানী আৰু খনিজ লৱণ পৰিবহণ কৰে। পৰিবহণ সদায় একমুখী। সাধাৰণতে এটিপিৰ প্ৰয়োজন নহয়, অৰ্থাৎ জাইলেমৰ মাজেদি হোৱা পৰিবহণত শক্তিৰ ব্যৱহাৰ নহয়। বাষ্পমোচনৰ শোষণ বল আৰু মূল চাপৰ দ্বাৰা পৰিবহণ সংঘটিত হয়। পাচন প্ৰক্ৰিয়া, শ্বাস প্ৰশ্বাস আৰু পৰিবহণ তন্ত্ৰৰ জৰিয়তে আমাৰ কোষবোৰে খাদ্য আৰু অক্সিজেন লাভ কৰিছে। এই খাদ্য আৰু অক্সিজেন আমাৰ কোষবোৰত বিভিন্ন প্ৰক্ৰিয়াত ব্যৱহাৰ হয়, যাৰ ফলত আমাৰ শৰীৰৰ কোষবোৰত বিভিন্ন ধৰণৰ বৰ্জিত পদাৰ্থ, যিবোৰ বৰ্জিত পদাৰ্থ আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক, আৰু সেই বৰ্জিত পদাৰ্থবোৰ আমি আমাৰ শৰীৰৰ পৰা উলিয়াই দিব লগা হয়। ৰেচন হৈছে দেহৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ শৰীৰৰ পৰা ত্যাগ কৰা প্ৰক্ৰিয়া। মানুহৰ ৰেচনতন্ত্ৰ। মানুহৰ ৰেচনতন্ত্ৰটো এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলীৰ দ্বাৰা গঠিত। মানুহৰ এযোৰ বৃক্ক আছে, অৰ্থাৎ দুটা কিডনী আছে। সেই কিডনীবোৰত অসংখ্য নেফ্ৰন নামৰ গঠন আছে। এই নেফ্ৰনবোৰে আমাৰ তেজৰ পৰা বৰ্জিত পদাৰ্থবোৰ ফিল্টাৰ কৰি আমাৰ শৰীৰৰ পৰা ওলাই যোৱাত সহায় কৰে। যেনেদৰে আমাৰ ফিল্টাৰত কেণ্ডেল ব্যৱহাৰ কৰা হয়। কেণ্ডেলে কি কৰে? অলাগতিয়াল পদাৰ্থবোৰ ফিল্টাৰ কৰি আমাক পৰিষ্কাৰ পানী দিয়ে। ঠিক তেনেদৰে নেফ্ৰনে আমাৰ তেজ ফিল্টাৰ কৰে, অৰ্থাৎ তেজ পৰিষ্কাৰ কৰে আৰু অলাগতিয়াল পদাৰ্থবোৰ আঁতৰ কৰাত সহায় কৰে। নেফ্ৰনৰ গঠন। নেফ্ৰনৰ মুখ্য অংশসমূহ হ'ল গ্লমেৰুলাছ, য'ত তেজ ফিল্টাৰ হয়, বৌমেনৰ কেপচুল, ফিল্টাৰ হোৱা পদাৰ্থ সংগ্ৰহ হয়, টিউবৱেল বা নেফ্ৰন নলিকা, ইয়াত পুনঃশোষণ আৰু নিঃসৰণ ঘটে। মানুহৰ শৰীৰত মূত্ৰ কেনেদৰে প্ৰস্তুত হয়? মূত্ৰ প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো প্ৰধানকৈ তিনিটা পৰ্যায়ত সম্পন্ন হয়। পৰিস্ৰাৱণ। প্ৰথম অৱস্থাত গ্লমেৰুলাছত গ্লুকোজ, এমিনো এচিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকি লয়। অধিশোষণ। আমাৰ শৰীৰত কিছুমান অতিৰিক্ত পানী থাকে আৰু কিমান পৰিমাণৰ দ্ৰৱীভূত বৰ্জিত পদাৰ্থ তেজত থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি নেফ্ৰনৰ নলিকাৰ পৰা গ্লুকোজ, এমিনো এচিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী পুনৰ তেজলৈ শোষিত হয়। নিঃসৰণ। আকৌ নেফ্ৰনৰ দীঘল নলিকা অংশত তেজত থকা অতিৰিক্ত লৱণ, পটাছিয়াম আয়ন আৰু কিছুমান বৰ্জিত পদাৰ্থ পুনৰ নেফ্ৰনৰ নলিকালৈ নিঃসৰণ হয়।
এনেদৰে এই তিনিটা প্ৰক্ৰিয়াৰ অন্তত আমাৰ শৰীৰত মূত্ৰ উৎপন্ন হয়। এই মূত্ৰ প্ৰতিটো নেফ্ৰনৰ দীঘল নলিকাৰ পৰা সংগ্ৰাহী নলিকা হৈ মূত্ৰবাহী নলীৰে মূত্ৰথলীত জমা হয়। মূত্ৰথলীৰ পৰা মূত্ৰ সময়ে সময়ে আমাৰ শৰীৰৰ পৰা ত্যাগ কৰা হয়। এনেদৰেই আমাৰ বৃক্কত মূত্ৰ প্ৰস্তুত হয়। উদ্ভিদৰ শৰীৰত ৰেচন প্ৰক্ৰিয়া কেনেদৰে সংঘটিত হয়? যেনেদৰে আমাৰ শৰীৰত ৰেচন প্ৰক্ৰিয়াৰ প্ৰয়োজন, উদ্ভিদৰ শৰীৰতো ৰেচন প্ৰক্ৰিয়াৰ প্ৰয়োজন। যেনেদৰে আমাৰ শৰীৰত বৰ্জিত পদাৰ্থ উৎপন্ন হয়, ঠিক তেনেদৰে উদ্ভিদৰ শৰীৰতো বৰ্জিত পদাৰ্থ উৎপন্ন হয় আৰু সেই বৰ্জিত পদাৰ্থবোৰ উদ্ভিদে ত্যাগ কৰিবলগীয়া হয়। উদ্ভিদে এই ৰেচন কাৰ্য কেনেদৰে সংঘটিত কৰে আহা আমি জানো। দিনৰ ভাগত অক্সিজেন উদ্ভিদে পত্ৰৰন্ধ্ৰৰ জৰিয়তে ত্যাগ কৰে। দিনৰ ভাগত যিহেতু উদ্ভিদৰ শৰীৰত সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হৈ থাকে, সেই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ ফলত যথেষ্ট পৰিমাণৰ অক্সিজেন উৎপন্ন হয়, যাৰ বাবে উদ্ভিদে কিছু অক্সিজেন এৰি দিবলগীয়া হয়। সেইবাবেই কি কৰে, দিনৰ ভাগত উদ্ভিদে অক্সিজেন পত্ৰৰন্ধ্ৰৰ জৰিয়তে ত্যাগ কৰে। ৰাতিৰ ভাগত কাৰ্বন ডাই অক্সাইড পত্ৰৰন্ধ্ৰৰ জৰিয়তে উদ্ভিদে ত্যাগ কৰে। দিনৰ ভাগত উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ কাৰণে উদ্ভিদৰ কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হয়। কিন্তু ৰাতিৰ ভাগত কি হয়? দিনৰ ভাগত বা ৰাতিৰ ভাগত অনবৰতে আমাৰ শৰীৰত যেনেদৰে শ্বসন কাৰ্য চলি থাকে, উদ্ভিদৰ শৰীৰতো শ্বসন প্ৰক্ৰিয়া চলি থাকে আৰু শ্বসন প্ৰক্ৰিয়াৰ ফলত উদ্ভিদৰ শৰীৰতো কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। যেহেতু ৰাতিৰ ভাগত সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত নহয়, সেইকাৰণে সেই শ্বসন প্ৰক্ৰিয়াত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড উদ্ভিদে ত্যাগ কৰিবলগীয়া হয়। সেইবাবে উদ্ভিদে ৰাতিৰ ভাগত কাৰ্বন ডাই অক্সাইড পত্ৰৰন্ধ্ৰৰ জৰিয়তে ত্যাগ কৰে। বাষ্পমোচন প্ৰক্ৰিয়াৰে উদ্ভিদে অতিৰিক্ত পানী এৰি দিয়ে। যদি উদ্ভিদৰ শৰীৰত অতিৰিক্ত পানী থাকে, তেতিয়া উদ্ভিদে এই অতিৰিক্ত পানী বাষ্পমোচন প্ৰক্ৰিয়াৰে পত্ৰৰন্ধ্ৰৰ জৰিয়তে এৰি দিয়ে। কিছুমান বৰ্জিত পদাৰ্থ কোষৰ ৰসধানীত সঞ্চিত কৰি থয়। উদ্ভিদে কিছুমান বৰ্জিত পদাৰ্থ কি কৰে, ৰসধানীত সঞ্চিত কৰি থয়। আৰু কিছুমান বৰ্জিত পদাৰ্থ সৰি পৰা পাতৰ জৰিয়তেও উদ্ভিদে ত্যাগ কৰে। কিছুমান বৰ্জিত পদাৰ্থ উদ্ভিদে কি কৰে, সৰি পৰা পাতৰ জৰিয়তেও ত্যাগ কৰে। কিছুমান বৰ্জিত পদাৰ্থ আকৌ পুৰত জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপে সঞ্চিত কৰি ৰাখে। কিছুমান বৰ্জিত পদাৰ্থ উদ্ভিদে কি কৰে, পুৰত জাইলেম কলা অৰ্থাৎ মৃত জাইলেম কলাবোৰত আঠা আৰু ৰেজিন হিচাপে সঞ্চিত কৰি থয়। আৰু কিছু বৰ্জিত পদাৰ্থ উদ্ভিদে শিপাৰ জৰিয়তে মাটিত এৰি দিয়ে। এনেদৰে উদ্ভিদত ৰেচন প্ৰক্ৰিয়া সম্পন্ন হয়।